নমস্কাৰ সকলোকে স্বাগতম জনাইছো আকৌ আমাৰ চেনেলটোলৈ আৰু আশা কৰিছো আপোনালোকৰ পূজা সকলোৰে ভালে ভালে গ'ল আৰু পূজাৰ এই দিনকেইটাৰ পিছতে আজি আমি আকৌ ক্লাছটো আৰম্ভ কৰিছো আজি মেথছৰ যিটো সিৰিজ তাৰ ছেকেণ্ড ক্লাছত আজি টপিকটো লৈছো আমি বৰ্গ ঘন আৰু তাৰ মূলসমূহ মানে বৰ্গ বৰ্গমূল ঘন ঘনমূল এই টপিক ডিসকাস কৰিম গতিকে আহকচোন আমি ক্লাছটো আৰম্ভ কৰোঁ প্ৰথমে আহি গ'ল স্কোৱাৰ্ছ বৰ্গ এইটো বৰ বিশেষ এক্সপ্লেনেশ্যন নালাগে আপোনালোকে জানে বৰ্গ মানে কি মানে যদি সংখ্যাৰ কথা কওঁ এটা সংখ্যা যদি এটা সংখ্যা নিজে নিজক পূৰণ কৰে সেই বৰ্গটো পাওঁ আমি যেনেকৈ ধৰক এ এটা সংখ্যা এৰ লগত যদি এ পূৰণ কৰিছোঁ আমি এ স্কোৱাৰ পাওঁ 5 লগত যদি 5 পূৰণ কৰিছোঁ এইটো তেতিয়াহ'লে 5 স্কোৱাৰ 3 স্কোৱাৰ এইটো বৰ্গ বুলি আপোনালোকে জানে এতিয়া একেবাৰে ইমান সৰু টপিকটোত কি প্ৰশ্ন হ'ব পাৰে দুটা সংখ্যা পূৰণ কৰিলো মাল্টিপ্লাই কৰিলো আৰু তাত স্কোৱাৰ পাই গ'লো এই স্কোৱাৰটোৰ প্ৰশ্ন কি হ'ব পাৰে প্ৰশ্ন কেনেকুৱা হয় এনেকুৱা সৰু সৰু মানে বৰ্গবিলাকেদি ইমান ইমান প্ৰব্লেম নহয় কিন্তু আমি মনত ৰাখিব লাগিব যে ডাঙৰ ডাঙৰ সংখ্যাও আছে আৰু সিহঁতৰ বৰ্গ আমি জানিব লাগিব এতিয়া 9ৰ পৰা ধৰক 1ৰ পৰা 10লৈকে বৰ্গ মনত ৰাখিবলৈ সহজ কাৰোবাৰ 11ৰ বৰ্গ মনত আছে 12 13 14 15 16 মানলৈকে মনত থাকিবও পাৰে কিন্তু আচলতে আমি 1ৰ পৰা প্ৰায় 30লৈকে বৰ্গবিলাক মনত ৰাখিব পৰা হ'ব লাগে যেনেকৈ 30 স্কোৱাৰ ইকুৱেল 900 যেনিবা গতিকে সেয়া যেনিবা মুখস্থই ৰাখিলে আপোনালোকে তাৰ পিছৰ বৰ্গবিলাক কি হ'ব কাৰণ স্কোৱাৰ ৰিলেটেড প্ৰশ্ন দুটা বা তিনিটা থাকিব স্কোৱাৰ থাকিব কিউবৰ থাকিব বা স্কোৱাৰ ৰুট থকা প্ৰশ্ন থাকিব সাধাৰণতে আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় তাত থাকেই প্ৰশ্নবিলাক গতিকে সমস্যাটো বা শিকিবলগীয়া বা জানিবলগীয়া পইণ্ট এইটোৱে যে সেই ডাঙৰ সংখ্যাৰ বৰ্গবিলাক আমি কেনেকৈ উলিয়াম গতিকে বৰ্গ টপিকটোত আমি চাবলগীয়া এইখন চাৰ্টখন আছে ইয়াতে প্ৰথম চাওক 1 স্কোৱাৰ 1 2 স্কোৱাৰ 4 3 স্কোৱাৰ 9 আপ টু 30 স্কোৱাৰলৈকে 900 এই চাৰ্টখন আছে এই চাৰ্টখন আপোনালোকে মানে বহীত উলিয়াই লৈ বহীত কেলকুলেশ্যন কৰি লিখি ল'বও পাৰে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে এইটো আৰু স্ক্ৰীনশ্বট লোৱাতকৈ বহীত লৈ লওক বহীত লিখি লওক পাবই বা আপোনালোকে উলিয়াই যাওক উলিয়াই লৈ নোট কৰি ল'ব পাৰিব এতিয়া মই এই চাৰ্টখনৰ বিষয়ে অলপ কথা ক'বলৈ যাওঁ এইখন যদিও আমি এনেকৈ লিখিছোঁ কিন্তু এইখন মনত ৰাখিবলৈ কিছুমান সৰু সৰু ট্ৰিক আছে যেনেকৈ ধৰক যদি ফাৰ্ষ্টৰ পৰা চাই 1 স্কোৱাৰ ইকুৱেল 1 2 স্কোৱাৰ ইকুৱেল 4 3 স্কোৱাৰ 9 4 স্কোৱাৰ 16 বা 5 স্কোৱাৰ 25 6 স্কোৱাৰ 36 এনেকৈ কৰি চাওক এইটো 10 স্কোৱাৰ এইটো 100 যেনিবা এই চাৰ্টখনত প্ৰথম যিটো বৰ্গ ইয়াত সংখ্যাটো আছে 1 ইয়াত 4 9 6 5 6 9 4 1 0 তাৰমানে যিমানখিনি বৰ্গ সংখ্যা আছে এই পূৰ্ণ বৰ্গ সংখ্যাখিনি এই পূৰ্ণ বৰ্গ সংখ্যাখিনিৰ যিটো এককৰ স্থানৰ অংক যিটো ইউনিট প্লেচ বুলি কওঁ আমি এটা সংখ্যা এটা আছে ধৰক 32 আমি ইয়াক কি বুলি কওঁ একক বুলি কওঁ নে ইউনিট প্লেচ দশক বুলি কওঁ টেন্স প্লেচ হয়নে এইটো আমি জানো এইটো এককৰ ঘৰ এইটো দশকৰ ঘৰ আৰু এই যিমান বৰ্গ আছে বৰ্গবিলাকৰ যদি চাই মানে 1 4 9 6 এইটো 5 এককৰ অংকটো চাব 5 36ত 6 আছে 9 4 1 মানে 1 4 9 6 5 6 9 4 1 তাৰমানে আমাৰ 0ৰ পৰা 10লৈকে যিমানটা আছিলে এই গোটেইকেইটাৰ ভিতৰত বৰ্গ সংখ্যাত কি কি দেখাবলৈ পাইছে 0টো পাইছে 1 পাব 4 পাব হয়নে আৰু 5 6 7 নাপায় 8 নাপায় 9 পাব তাৰ বাহিৰে 2 3 7 8 2 3 7 8 এইকেইটা কোনো সংখ্যাৰ বৰ্গ সংখ্যাৰ পিছফালে দেখিবলৈ নাপায় চাৰ্টখন যদি চাই তেতিয়াও গম পাব গতিকে এটা ইজি টেকনিক হ'ল যে সংখ্যা এটা বৰ্গ সংখ্যা হয় নহয় চিনি পাবলৈ হ'লে সংখ্যাটো এককৰ ঘৰৰ অংকটো চাব প্ৰথমে যদি এককৰ ঘৰৰ অংকটো মানে এই ফাৰ্ষ্ট প্লেচ যিটো ইউনিট প্লেচ ডিজিটটো এইটো যদি এতিয়া 32 চাওক 32ত 2 আছে
আৰু 2 আমি লিষ্টত নাপাওঁৱে 2 ন গতিকে এইটো চিধা চিধি ক'ব পাৰে যে 32 এটা বৰ্গ সংখ্যা নহয় নট এ পাৰফেক্ট স্কোৱাৰ মানে গতিকে এইটোত এটা ইজি ট্ৰিক হয় যে যদি 0 1 4 5 6 9 যদি পাই গৈছে এইটো নহয় এইটো 10 মানে 0 আহিব গতিকে 2 3 আৰু 7 8 যদি থাকে তেতিয়া বৰ্গ নহয় আৰু যদি বাকি 0 1 4 5 6 9 আছে তেতিয়াহ'লে বৰ্গ হ'ব এই যদি এখনটো প্ৰথমখন দেখালো যদি বাকি গিটাও চাই চাৰ্টখনত যদি চাই লয় ইয়াতো দেখিব ইয়াত চাওক 1 স্কোৱাৰ 1 এইটো এনেকৈ 4 আছিলে এইকেইটা 5 6 9 4 1 0 তেনেকৈ চাওক 1 4 9 6 5 6 9 4 1 একে হয়নে এইটো 1 এইটো 1 4 4 9 9 6 6 5 5 6 6 মানে এইটো এনেকুৱা ইয়াত তেনেকৈ 1 4 9 6 5 6 9 4 1 0 এইটো সহজে মনত ৰাখিব পৰা বস্তু এতিয়া ইয়াত আৰু এটা বস্তু আছে আপোনালোকে এই চাৰ্টখনে যেনিবা 100 লৈকে মনত ৰৈ গ'ল সৰি 10 লৈকে 10 স্কোৱাৰ লৈকে 100 11 স্কোৱাৰ মানে যেনিবা পালে 121 12 স্কোৱাৰ 144 মানে 13 স্কোৱাৰ 169 14 স্কোৱাৰ 196 13 স্কোৱাৰ লৈকে মনত ৰ'ল 196 15 স্কোৱাৰ 225 225 256 কেইটা মনত ৰাখিব পাৰিলে ভাল 289 324 361 400 এইখন চাওক ইয়াৰ ইণ্টাৰেষ্টিং আছে 30 লৈকে স্কোৱাৰটোত যদি 21 21 স্কোৱাৰটো হয় এই 441 29 স্কোৱাৰটো 841 মানে 441 841 এটা সিমিলাৰিটি কিবা এটা পাইছে 22 স্কোৱাৰ 484 28 স্কোৱাৰ 784 তাতো সিমিলাৰিটি পাইছে না 84 84 23 স্কোৱাৰ মানে 529 27 স্কোৱাৰ মানে 729 তেনেকৈ 24 স্কোৱাৰ 576 26 স্কোৱাৰ 676 আৰু 25 স্কোৱাৰ মানে 625 এইটো মনত ৰৈ যায় 900 তিনি আছে ধৰক 3 গুণ দুটা শূন্য এইটো মনত ৰাখিবলৈ সহজ সেইকাৰণে 441 841 আৰু চাব যদি সংখ্যা এটাৰ পাৰ্টিকুলাৰ সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো ধৰক এইটো 4 14 ধৰক এককৰ ঘৰৰ অংকটো মানে 4 গতিকে 4 আছে বা 6 আছে এই 4 আৰু 6 থাকিলে বৰ্গত কি পাব আপোনালোকে এইটো বৰ্গ পাব বৰ্গটোৰ এককৰ অংকটো কি পাব 6 পাব ইজিলি গতিকে এটা সংখ্যাৰ ধৰক বৰ্গ সংখ্যা দিছে তাৰ বৰ্গমূল কিমান হ'ব পাৰে বুলি আমাক কয় তেতিয়া গম পাব যে যদি 6 আছে তেন্তে তাৰ বৰ্গমূলৰ শেষত 4 বা 6 থাকিব যেনেকৈ ধৰক 256 মোক 256ৰ যদি বৰ্গমূল সোধে 256 অপশ্যন কেইবাটাও আছে ধৰক 14 আছে 15 আছে 16 আছে 17 আছে এতিয়া 256ৰ বৰ্গমূল যদি মুখস্থ আছে ভালেই আৰু যদি নাই তথাপি গেছ কৰিব পাৰি যে ইয়াত যেহেতু 6 আছে গতিকে আইডাৰ 14 হ'ব নহয় 16 হ'ব চাৰিটা অপশ্যনৰ ভিতৰত 15 আৰু 17 কোনো কাৰণতে নহয় এলিমিনেশ্যন হৈ গ'ল অপশ্যনটা এলিমিনেট হৈ গ'ল নাইকিয়া হৈ গ'ল 14 বা 16 কোনোবা এটা হ'ব অলপমান ট্ৰাই কৰক গেছ কৰক আপোনাৰ 14 বা 16 কোনোবা এটা ওলাই পৰিব কিন্তু যিহেতু 256 হয় আৰু সেইটো এটা মুখস্থ ৰাখিবলগীয়া ভিতৰতে পৰিছে গতিকে এইটো ইজিলি গেছ কৰিব পাৰিব কিন্তু বেলেগ ধৰক এটা সংখ্যা পাই গ'ল য'ত 6 শেষ হৈছে তেতিয়া গেছ কৰিব পাৰিব 9 যদি শেষ হৈছে অবভিয়াছলি গম পাব তাৰ একক ঘৰ 3 আছে নহ'লে 7 আছে 9 শেষ হৈছে নহয় 3 আছে ইয়াত 7 আছে 9 শেষ হৈছে মানে ইয়াত 3 আছে ইয়াত 7 আছে এই এনেকুৱা ৰিলেশ্যনটো চাব 8 শেষ হৈছে ন ইয়াত এইটো 8 শেষ হৈছে গতিকে ইয়াত 4 শেষ হ'ব ইয়াত 2 ইয়াতো 4 শেষ তাৰমানে এটা সংখ্যা কিবা এটা সংখ্যাৰ এককটো যদি 2 বা 8 হয় তেতিয়াহ'লে বৰ্গ সংখ্যাটোৰ এককটো কি হ'ব 4 হ'ব তেনেকৈ যদি এটা সংখ্যাৰ এককটো যদি 3 হয় আৰু যদি 7 হয় তেতিয়াহ'লে বৰ্গত কিহেৰে শেষ হ'ব 9ৰে শেষ হ'ব আৰু 4 আৰু যদি 6 হয় বৰ্গত কিহেৰে শেষ হ'ব 6ৰে শেষ হ'ব এই ৰিলেশ্যনটো জাষ্ট দেখুৱালোঁ আপোনালোকক আৰু সেইটো মুখস্থ কৰাৰ পিছত মনত ৰাখিবলৈ সহজ হ'ব এনেও এতিয়া এটা চাওক এতিয়া 30ৰ পিছত যেনিবা 31 32 33 ডাঙৰ ডাঙৰ সংখ্যাবিলাক আছে সেই ডাঙৰ ডাঙৰ সংখ্যাবিলাকৰ বৰ্গ কেনেকৈ উলিয়াব অবভিয়াছলি এতিয়া যদি আপোনাক কয় বোলে 54ৰ বৰ্গ উলিয়াব লাগে সেইটো কাম কৰিব ন বোলে বৰ্গ মানে 54 স্কোৱাৰ মানে বোলে 54 পূৰণ 54 গতিকে এইটো 4 4 গুণ 16 1 কৰিলে এইফালে 5 4 20 1 21 5 4 গুণ 20 2 5 5 পইচা 2 27 6 1 7 2 9 2916 পূৰণ কৰিলে এইটো এই পূৰণৰ মাজত যদি ক'ৰবাত যোগ বিয়োগ ভুল হৈ গ'ল হ'ব পাৰে আৰু নহ'লেও চাওক
এটা দুটা ষ্টাৰত পূৰণ কৰিব লগা হৈছে গতিকে কি হ'ব ইয়াত সময় বেছি লাগিব মানে সময় বেছি লাগিব গতিকে আমি কিছুমান ছুটি নিয়ম জানিব লাগিব বা টেকনিক জানিব লাগিব যে বৰ্গ পূৰণবিলাক বা বৰ্গবিলাক সহজে উলিয়াম কেনেকে তাৰ ডিছকাশ্যন এটা কৰোঁ আহক বৰ্গমূল সেই যিবিলাক ডাঙৰ সংখ্যা আছে ডাঙৰ সংখ্যাবিলাকৰ বৰ্গটো পূৰণটো এটা শ্বৰ্টকাট টেকনিক কিছুমান আছে চিধা চিধি কৰিলৈ যে ডাইৰেক্ট পূৰণ কৰিলে ওলাই আছে আমি প্ৰথমে বৰ্গমূলটো চাই লওঁ ৰ'ব তাৰপিছতে আমি বৰ্গৰ শ্বৰ্টকাটলৈ যাম একে শেষৰ ফালে হয়তো ৰাখিছোঁ মই শ্লাইডত চ' বৰ্গমূল নিৰ্ণয় এতিয়া বৰ্গমূল নিৰ্ণয়ত প্ৰথমে বৰ্গমূল মানে কি হয় ধৰক যেনিবা দিয়া আছে ইয়াত 4 এই চিনডালক আমি মূল চিন বুলি কওঁ আগৰ ক্লাছত কৈছিলোঁ এডাল মূল চিন আৰু এডাল বৰ্গমূল চিন যদি এনেকে দি দিয়ে এডাল কি চিন হ'ব এনেকে দি দিলে ধৰক এইটো দিলে এইটো ঘনমূল চিন এইটো বৰ্গমূল এতিয়া 4ৰ বৰ্গমূল কিমান তাৰমানে 4 মানে হ'ল 2 পূৰণ 2 তাৰমানে 2 স্কোৱাৰ তাৰমানে 2 হয়নে এইটো সহজ √/4 মানে 2 কিবা কিন্তু আপোনাক যদি ডাঙৰকে দি দিয়ে বোলে √1058 দি দিলে ই কিমান হ'ব হয়নে সেইটো কেনেকে উলিয়াম আমাক এনেকৈ সৰু সৰুবোৰ নিদিয়ে ন প্ৰশ্নত গতিকে বৰ্গমূল মানে হ'ল নিশ্চয় গম পালে যে সংখ্যা এটা কাৰ পূৰণ ফলৰ মানে কাক পূৰণ কৰি পেলাই আপুনি এইটো পাইছিলে আৰু যিকেইটা সহজে মানে ধৰক এটা যেনেকৈ 4 মানে 2 স্কোৱাৰ ৰুট 9 মানে ধৰক হৈ গ'ল 3 নে 16ৰ বৰ্গমূল ধৰক 4 এইবিলাকক পূৰ্ণবৰ্গ সংখ্যা বুলি কওঁ 16 4 9 এইবিলাক পূৰ্ণবৰ্গ সংখ্যা তাৰ বাহিৰেও বেলেগ বৰ্গমূল থাকিব পাৰে গতিকে প্ৰথমে আমি যদি সহজ প্ৰশ্ন কৰি ৰাখে তেতিয়াহ'লেতো ডাঙৰ সংখ্যা দিব কিন্তু পূৰ্ণবৰ্গই দিব কিন্তু আমি মুখস্থ যদি ভিতৰত নপৰে উলিয়াব লাগিব আমি এতিয়া তাৰ যদি প্ৰথম যিটো মেথড আমি লৈছোঁ প্ৰাইম ফেক্টৰাইজেশ্যন মৌলিক উৎপাদক বিশ্লেষণ এতিয়া মৌলিক উৎপাদক বিশ্লেষণ মানে আগৰ ক্লাছ এটাত মই কৰিছিলোঁ যে ছুটি নিয়মৰ হৰণ আছিলে আৰু মৌলিক সংখ্যা বুলি যদি কওঁ মৌলিক সংখ্যা কোনবিলাক আছিলে আমাৰ সহজে পোৱা মৌলিক সংখ্যাবিলাক যেনেকৈ আপোনাৰ ধৰক 3 2 হয়নে 5 7 9টো নহয় 9 নহয় 11 13 17 19 এইবিলাক মৌলিক সংখ্যা এই মৌলিক সংখ্যা কিয় যদি আমাৰ নাম্বাৰ ছিষ্টেম টপিকটো আছে সংখ্যা প্ৰণালীত ইয়াৰ যিটো পিছৰ ক্লাছ হ'ব তাতেই ডিছকাছ কৰিম এইবিলাক তাত মই ক'ম কিন্তু যেতিয়া মৌলিক উৎপাদক বিশ্লেষণ বুলি কওঁ উৎপাদক বিশ্লেষণ উৎপাদক মানে কি তাতো ডিছকাছ কৰিম মই কিন্তু ইয়াত টেকনিকটো হ'ল যে মই ছুটি নিয়মে হৰণ কৰিম মৌলিক কি উৎপাদকে পিছত ডিছকাছ কৰিম ছুটি নিয়মে হৰণ কৰিবলৈ গ'লে ধৰক 3 1 3 6 মই ডিভাইড কৰিব বিচাৰিছোঁ ছুটি নিয়মে হৰণ কৰিম ধৰক আৰু এতিয়া হৰণ কৰোঁতে কিহেৰে হৰণ কৰিম গম পাইনে এই হৰণবিলাক এই সংখ্যাকেইটাৰ ভিতৰত কোনোবাই কাৰোবাৰ সহায়ত কৰিম 2 3 5 7 11 এনেকুৱাবিলাকতে কৰিম এতিয়া বিভাজ্যতাৰ নিয়মো আছে সেইটো আকৌ আমাৰ নেক্সট ক্লাছৰ হয়তো ইয়াৰ পিছৰ যিটো ছেকেণ্ড ক্লাছ হ'ব তাত পৰিব তাত টপিকটো ওলাব কিন্তু ইয়াত ধৰক যিটো 6ৰে শেষ হৈছে এটা যুগ্ম সংখ্যা গতিকে মই ইজিলি 2ৰে কৰি চাব পাৰোঁ এইটো তো এটা যুগ্ম সংখ্যা 2ৰে কৰিলোঁ মানে 2 15 30 ধৰক এক নামিলে এইফালে 6 2 12 16 8 2 16 ছুটি নিয়মে হৰণ 2ৰে আকৌ এবাৰ কৰিলোঁ 7 2 14 এক নামিলে 16 হ'ল 8 2 16 আৰু 4 2 8 2ৰে কৰিলোঁ যুগ্ম ওলাই আছে 6 8 4 ওলাই আছে 3 2 6 18 হ'ল তাৰপিছত 9 2 18 2 2 4 যুগ্ম ওলাই আছে 2 1 2 1 19 হ'ল 8 9 2 18 1 12 এইটো ওলাই গৈ আছে 2 9 2 18 1 8 2 4 2 8 1 18 এতিয়া 49 দেখিলে অবভিয়াছলি গম পায় 49টোক 2ৰেও হৰণ কৰিব নোৱাৰি আৰু সহজে জানে যে 49 মানে 7 স্কোৱাৰ গতিকে 3136ক যেতিয়া হৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ ইয়াত মই 4দিও কৰিব পাৰিলোহেঁতেন কিন্তু 4দি কিয় নকৰিলোঁ 4 এটা মৌলিক সংখ্যা নহয় 4 এটা যৌগিক সংখ্যা বাকী 2ৰে কৰিলোঁ এইটো মৌলিক সংখ্যা 7ৰে কৰিলোঁ সেইটো এটা মৌলিক সংখ্যা হয়নে গতিকে মৌলিক সংখ্যাৰে ডিভাইড কৰি পেলাই আমি এইটো পালোঁ আৰু কেনেকৈ লিখিব পাৰোঁ চাওক এইটো 3136 2 into 2 into 2 1 2 3 4 5 6 হয়নে 5টা লিখিলোঁ আৰু এইফালে
7 + 7 7টা লিখিলো এতিয়া এটা 2 স্কয়াৰ লগ লগাই দিয়ক এটা লগ লগাই দিয়ক 2 স্কয়াৰ এটা লগ লগাই দিয়ক 2 স্কয়াৰ এটা লগ লগাই দিয়ক 7 স্কয়াৰ দীঘলকে গৈ আছে ইয়াত যদি কৰিবলৈ চেষ্টা কৰে চাওক বৰ্গমূল উলিয়াব দিছে ন আমাক তাৰমানে আমাক √3136 ওলাব দিছে গতিকে √, মানে 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ আৰু 7 স্কয়াৰ থাকি যাব 2 স্কয়াৰ এটা 2 ইয়াৰ এটা 2 ইয়াৰো এটা 2 ইয়াৰো এটা 7 গতিকে এইটো পূৰণ কৰক 8 7 গুণ 56 56 যেনিবা এনসাৰটো দীঘলীয়া প্ৰসেছ স্কুলীয়া ল'ৰা ছোৱালীয়ে এইটো এনে কৰি কৰি উলিয়াব ইয়াত চাওক ইজিলি ওলাই আছে ইয়াত এইটো আছিলে 2 আছিলে ইহঁত দুটাৰ পৰা এটা 2 লওক ইহঁত দুটাৰ পৰা এটা 2 লওক সদায় জুৰিয়া জুৰিয়াকে ওলাব চিন্তাই কৰিব নালাগে 7 2 2 2 7 8 তিনটা পূৰণ কৰক 8 7 56 তাৰমানে √3136 = 56 দীঘলীয়া পদ্ধতি ধৰক কিন্তু এই ছুটি নিয়মৰ হৰণটো কৰোঁতে কৰোঁতে সহজ হৈ যাব আপোনালোকৰ আৰু ভেলুটো ইজিলি ওলাব 56 3136 গতিকে এনেকৈও মিলাই চাব পাৰে এইটো দীঘলীয়া বহুত দীঘল হ'বগৈ এইটো ছুটিটো হৈছে ধৰক এনেকৈ কৰি চালে তাৰপিছত এইটো সদায় মনত ৰাখিব দেই যেতিয়া যদি কেনেবাকৈ আপোনালোকে প্ৰাইম ফেক্টৰাইজেশ্যন কৰে বা ছুটি নিয়মে হৰণটো কৰে মৌলিক উৎপাদক বিশ্লেষণৰ কৰোঁতে এই যিকেইটাৰে হৰণ কৰিছে এইকেইটা জুৰিয়া জুৰিয়াকে ওলাব তাৰমানে বোলে ইয়াত 2 এটা ওপৰত ওলালে তলত 2 এটা ওলালে কিন্তু গোটেই সংখ্যাবোৰ সদায় জুৰিয়া হৈ থাকিব 2 যদি এটা ওলাইছে আৰু এটা ওলাবই 3 যদি এটা ওলাইছে আৰু এটা ওলাবই 5 যদি এটা ওলাইছে আৰু এটা 5 ওলাবই মানে 3টা 5 5টা 5 7টা 5 এনেকুৱা নোলায় ওলালে 2টা 5 নহলে 4টা 5 নহলে 6টা প্লাস মানে 5 তেনেকৈ ওলাব গতিকে সংখ্যাবোৰ সদায় জুৰিয়াকে ওলাব ইয়াত এইটো 56 বুলি গম পালে এনেকৈ হৰণ কৰি লয় আৰু এইখন চাওক এইটোতো এটা ইজি টেকনিক দেখালো আৰু আপোনালোকক বৰ্গমূলৰ কাৰণে এই চাৰ্ট এখন লগত লৈ আহিছিলোঁ এইখন হৈছে আপোনালোকে অন্ততঃ মুখস্থ কৰিবলগীয়া থাকে ন এইটো মনত ৰাখিব চেষ্টা কৰিব এখন চাৰ্ট এখন বনাই ল'ব আৰু টেবুলৰ আগত সেইটো লগাই ল'ব পঢ়োঁতে এতিয়া চাওক √1 মানে যে 1 হয় এইটো মুখস্থ কৰাৰ দৰকাৰ নাই কিন্তু √2 1.4142 বা আপুনি 1.414 বুলি মনত ৰাখিব পাৰে তিনিটা ডেচিমেল পইণ্ট মানে তিনিটা 3 দশমিক স্থানলৈকে √2 মনত ৰাখিব সেইটোতো একৰ বৰ্গমূল 1 হয়েই √3 মানে হ'ব 1.73 লিখিব পাৰে 1.732 এইটো মনত ৰাখি থ'ব √4 মনত ৰখা দৰকাৰ নাই কাৰণ 4 বৰ্গমূল 2 হয় √5 টো মনত ৰাখি থ'ব √5 মানে 2.236 √6 মনত ৰখা দৰকাৰ নাই কিয় গম পায় √6 মানে কি হয় √6 মানে হ'ল 6 আকৌ 2 × 3 সেইটো আকৌ এনেকৈ মনত ৰাখিব পাৰে গতিকে √2 বোলে 1.414 ইমাৰ্জেঞ্চি সময়ত পূৰণ কৰি ল'ব পাৰে কিন্তু চাওক এই পূৰণটো কিমান ডাঙৰ হ'ব এই পূৰণটো কৰি মেলি উলিয়াবলৈ বহুত সময় গুচি যাব অকণমান কষ্ট কৰিব যদি √5 2.236 হয় তেন্তে √6 2.4494 তেনেকৈ কিন্তু মষ্ট অফ দ্য কেছ বহুত ক্ষেত্ৰত √3 আপোনাৰ 9 হ'বই আৰু √10টো মনত ৰাখিব দেই √10 বহুত দৰকাৰী মনত ৰাখি থোৱা √10 ওলাই ক'ৰবাত 3.1622 ধৰক এইটো কিন্তু এতিয়া চাওক আটাইতকৈ ইউজ হৈ থকা √, যিকেইটা আছে এই দুটা √2 √3 আৰু এই √10টো √5 √7 লেভেললৈকে নাহে গতিকে তিনিটা যদি মনত ৰাখি থৈছে তেনে 6 আৰু 7 ৰাখিব পাৰিব √4টো সহজ হৈ আছে এইটো √8টো কেনেকৈ মনত ৰাখিব পাৰি চাওক √8 মানে হৈ গ'ল 4 × 2 ধৰক 4 × 2 4 2 8 তো এইটো √4 × √2 যেনে ভাগ কৰি দেখালো মই √4 মানে হৈ গ'ল 2 এইটো √2 পূৰণ হৈ আছে 2 কিন্তু আপোনাৰ √2ৰ ভেলু মুখস্থ আছে 1.414 যেনিবা দুগুণ হ'ব 2.828 হ'বগৈ মানে 2.828 চাওক 2.828 গতিকে এইটো √8 মনত ৰাখিবলৈ সহজ এইটো সহজ হৈ গ'ল গতিকে কষ্ট কৰিব লাগিব এইটোৰ লগত 2 3 10 6 আৰু 7 কষ্ট কৰি দিব পাৰে অকণমান এইকেইটা কি যদি মনত থাকে মুখস্থ কৰি যদি মনত ৰাখিব পাৰিছে তেনেহ'লে যিটো যদি কুৱেশ্যন যদি আহে এনেকুৱা √, থকা তেতিয়াহ'লে ইজিলি কৰিব পাৰিব চল্ভ মুখস্থ থাকিলে নেক্সট স্কোৱাৰৰ আৰু টেকনিক আছে ডিভিজন মেথড
আগৰটো মই মৌলিক উৎপাদক বিশ্লেষণ কৰিছিলোঁ প্ৰাইম ফেক্টৰাইজেশ্যন, এইটো ডিভিজন মেথড মানে হৰণ পদ্ধতি কেনেকুৱা, আকৌ চিধা চিধি হৰণ কৰিলে নোলায়। চাব দেই, এই হৰণটো শিকি ল'ব লাগে, এইটো বহুত দৰকাৰী। মানে এই ক্লাছটোৰ প্ৰথমনিৰ পৰা যিখিনি কথা ডিছকাছ কৰিলোঁ, প্ৰথমটো একেবাৰে ইম্পৰ্টেণ্ট কথা ওলাইছে, বহুত বেছি ইম্পৰ্টেণ্ট এইটো ওলাইছে প্ৰথমটো কথা। তো ইয়াত চাওক 2304 আমি হৰণ কৰিব লাগিব, 2304 হৰণ কৰি এনচাৰটো ওলাব লাগে, মানে কি বৰ্গমূলটো কিমান। আৰু এইটো হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল লোৱা টেকনিক হয়। যদি চাই ধৰক প্ৰথমে কৰিব লাগিব কি, এই জোৰকে মনতে ভাগ কৰি ল'ব সিফালৰ পৰা দেই, এই ফালৰ পৰা এনেকে ল'ব, ইফালৰ পৰা হিচাপ কৰিব, এযোৰ এযোৰ কৰি ল'ব। এইটো 4 আৰু 0 কৰিলে, 3 আৰু 2 এযোৰ কৰিলে। প্ৰথমে এতিয়া এই 23ক কৰিব লাগিব, 2ক নহয় আচলতে 23ক। প্ৰথমেতো আমি ধৰক নৰ্মেল যদি হৰণ কৰিলেন কি কৰিলহেঁতেন, 2304 আছে, 2 এগুণে 2, 3 নামিলে, আকৌ বোলে আমি 2 এগুণে 2 কৰিলো, 1 নামিলে 0, 5 দুগুণ 10, 4 নামি আহিলে, 2 দুগুণ 4, এনেকৈ কৰিলহেঁতেন। এইটো হৰণ, মই এই হৰণটো মানে এইটো কি কৰিলে 2304 2304ক সি দুভাগ কৰি দিলে। মই এই কথাটো কৰিবলৈ যোৱা নাই, এইটো বেলেগ ধৰণৰ হৰণ। ইয়াত এই চাইডটোৰ পৰা যিটো সংখ্যা থাকে, সংখ্যাটো এইফালৰ পৰা আপুনি সদায় জোৰ কৰি ল'ব। 2ক কৰিব নোৱাৰে, কৰিলে এবাৰতে কৰিব লাগিব 23ক কৰিবলৈ কেনেকুৱা সংখ্যা ল'ব লাগিব, ধৰক 1ৰে কৰিলে 1 এগুণ 1, 2 দুগুণ 4, 3 তিনিগুণ 9, 4 4গুণ 16, 5 5 গুণ 25 বৰ্গ সংখ্যা ল'ব লাগিব। তাৰমানে ইয়াত যিটো সংখ্যা লিখিব সেইটো ইয়াত লিখিব লাগিব একেটাই। ধৰক যদি মই ইয়াত 5 লিখি দিওঁ, ইয়াত যদি 5 লিখি দিওঁ, ইয়াৰ পোনে পোনে দেই, 5 5 25 কি হ'ব, 23তকৈ ডাঙৰ হ'ব, গতিকে সেইটো নহ'ব। 23তকৈ ডাঙৰ, গতিকে 23তকৈ সৰু ল'ব লাগিব। গতিকে এইটো কি কৰিব লাগিব, সৰু সংখ্যা এটা ল'ব লাগিব। গতিকে ধৰক 5 যেতিয়া নহয় 4 ল'ব লাগিব। ইয়াত 4 লৈছো নহয়, ইয়াতো 4 ল'ব লাগিব। ইয়াত যিটো লয় তাতো একেটাই ল'ব লাগিব, কিন্তু এই নিয়মটো এনেকুৱা, ইয়াত লোৱা সংখ্যাটো একেটা ল'ব লাগিব। 4 4 গুণ 16 ধৰক, বিয়োগ কৰিলে কিমান থাকিব, 7 থাকিব। এতিয়া যেনেকে বোলে 0 নামি আহে, ইয়াত যেনেকে এটাকে নামি আহিছিলে, এটাকে নামি নাহে, ইয়াত জোৰকে নামি আহিব, 704 হৈ আহিল, নামি আহিলে। তাৰপিছত এতিয়া 704 হৰণ কৰিব লাগিব আকৌ এবাৰ। এতিয়া কিহেৰে হৰণ কৰিব 704ক? 704 হৰণ কৰিবলৈ হ'লে এই ইয়াত যিটো সংখ্যা ওলায়, যিয়ে ওলায় ইয়াত আপোনাৰ 1 2 3 4 যিয়ে ওলায়, তাৰ দুগুণ ল'ব। 4 দুগুণ কিমান, 8। কি ল'লো, মই ল'লো 4ৰ দুগুণ, এইটো 8 ল'লো। আৰু লগত এটা জেগা খালী আছে দেই, এইটো খালী আছে, মানে এইটো 4 ধৰক এইটো 8 কৰিলো নহয়, লগত এটা খালী আছে, মানে এইটো দুটা অংকৰ সংখ্যা হ'ব, মানে খালী আছে আৰু এটা খালী আছে। এতিয়া যদি মই কৰিবলৈ যাওঁ 8ৰে নহয় আচলতে, এইটো খালী আছে মানে সি দুটা অংকৰ সংখ্যা হয় ন, গতিকে এইটো 80 যেনিবা 80, আৰু এনেকে দুটা অংকৰ 8ৰে আৰম্ভ হোৱা শেষৰটো কি 89। তাৰমানে ইয়াত গোটেই অংকখিনি 8ৰে হ'ব, এইটো 1 2 3 4 গৈ ইয়াত 9। তাৰমানে আপুনি কিহেৰে মানে এইটো কৰি চাব লাগিব, 80ৰে নহ'লে 81ৰে নহ'লে 82ৰে 83ৰে 84ৰে 85ৰে, একেবাৰে শেষত 89, 90ৰে কৰিব নোৱাৰে। ইয়াত যিটো পাতিব, এই জেগাটোত যিটো সংখ্যা পাতিব, সেইটো আকৌ ইয়াত পাতিব লাগিব, এই 4টোৰ পোনে পোনে যিটো ইয়াত পাতিব তাত সেইকেইটাই পাতিব লাগিব। গতিকে সেয়া ওলাব ইয়াৰ ভিতৰতে, গম পালেনে? এতিয়া চাওক কিহেৰে পূৰণ কৰিলে, আৰু যিটো বৰ্গমূল উলিয়াব দিছে ন, বৰ্গমূল এইটো মনত ৰাখিব, একদম মিলি যায়, পুৰা মিলি যাব তাৰমানে। এতিয়া চাওক এইটো 4 আছে, এইডোখৰত কি আহিব লাগিব, সেইটো সংখ্যা ইয়াতো দিব লাগিব। কি সংখ্যা আহিলে 4 ওলাব, 2 আহিলে 4 ওলাব। ইয়াত যদি মই 2 লিখি দিওঁ, ইয়াত 2 লিখিব লাগিব, 2 দুগুণ 4, 8 দুগুণ 16, নিমিলিবগে, গম পাইনে? তাৰমানে চাওক ইয়াত 4 আহিবলৈ হয়, তাত 2 আহিব লাগিব, তেতিয়া এইটো হ'লগে 164। নহ'লে কি অপশ্যন আছে আৰু কি পূৰণ কৰিলে দেখাইছো যে অলপ আগতে, কি পূৰণ কৰিলে 4 ওলাই দুটা সংখ্যা, 8। ইয়াত যদি 8 দিয়ে, ইয়াতো 8 দিব লাগিব। তাৰমানে ইয়াত যদি 8 লিখে, ইয়াতো 8 লিখিব লাগিব, কাৰণ বাকী ক'তো 4 নোলায়। এইটো 4 আছে যে মিলি, মানে এইটো মিলি আছে, মিলি থকা ধুনীয়াকৈ মিলি আছে, গতিকে যদি কৰে অবভিয়াছলি 8 হ'বগে। এইটো 4, এইটো আকৌ 64 6, এইটো 704, গতিকে ইয়াত 8 যদি দিয়ে, ইয়াতো 8 দিব লাগিব, এইটো মিলি গ'ল 704। কোনো বাকী নাই, যদি বাকী থাকিলেহেঁতেন এইটো পূৰ্ণ বৰ্গ নহয়। কুৱেশ্যনটো আগতেই ধৰক 2304 এটা বৰ্গ সংখ্যা,
গতিকে মিলি যোৱাকে দিয়া আছে, গতিকে অবভিয়াছলি 2304 ৰুট অভাৰ 2304 ইজ ইকুৱেল টু আমি পাই গ'লো 48। গম পালানে? গতিকে চাওক মই এবাৰ ৰিভাইজ কৰি দিছোঁ বস্তুটো। 2304 লিখিলোঁ, ইফালৰ পৰা হিচাপ কৰিছোঁ, মানে জোৰ কৰিছোঁ, এইটো এযোৰ 2304 এনেকুৱা এটা সংখ্যা ল'লোঁ, যিটো সংখ্যা ইয়াত ল'ম সেইটো সংখ্যা ইয়াত ল'ব লাগিব, একেটা সংখ্যা। গতিকে সেই একেটা সংখ্যাৰে যেতিয়া পূৰণ কৰিম, ধৰক 1 এগুণে 1, 23ৰ ওচৰে পাজৰে নহয় সি, 2 দুগুণ 4, 4 4 16 হ'লগৈ, 5 5 গুণ 25, যেতিয়া ইয়াত 5 লওঁ ইয়াতো 5 লওঁ, এই 5 5 গুণ 25 দিলে 23কে ডাঙৰ হৈ যাব। গতিকে হৰণৰ সি নিয়ম ভাঙি দিয়ে, মানে আমি সৰুৰ পৰা ডাঙৰটো বিয়োগ কৰি নিদিওঁ। গতিকে কি ল'ম, 4 ল'ব লাগিব, ইয়াতকৈ সৰু সংখ্যা ল'ব লাগিব। 4 4 16 হৈ গ'ল, বিয়োগ কৰিলোঁ 7 নামি আহিলে। তাৰপিছতে এতিয়া চাওক বেলেগ হৰণ হ'লে কি হয় আমাৰ, শূন্য মানে এটা সংখ্যা নিদিছে, এটা সংখ্যা নামি আহিছে, 1 বাকী থাকিলে 0 নামি আহিলে, আকৌ সেইটো কৰিলোঁ, তাৰপৰা 4 নামি আহিলে। ইয়াত তেনেকৈ নহয়, জোৰকৈ নামি আহিব। ইয়াৰ পৰা 7 বাকী থাকিলে 0 4 নামি আহিলে, 704 হৈ গ'ল। এতিয়া ইয়াত কিহেৰে হৰণ কৰিম, ইয়াততো সেই একে 2ৰে হৰণ কৰি গৈ আছোঁ, কিন্তু ইয়াত বেলেগ পদ্ধতি। ইয়াত কিহেৰে হৰণ কৰিম, ইয়াত যিটো ওলাই তাৰ দুগুণ প্ৰথমে ল'ব, হয়নে? ইয়াত যিটো ওলাই 4 ওলাইছে তাৰ দুগুণ 8 ল'লোঁ। তাৰপিছত মনত ৰাখিব, যেতিয়া 8 ওলাইছে সি মানে এই দ্বিতীয়বাৰ হৰণ কৰোঁতে সি দুটা অংকৰ সংখ্যা, ইয়াত এটা থাকিব কিবা এটা, ইয়াত কিবা এটা থাকিব। গতিকে 8 যদি আছে নিশ্চয় ইয়াত কিবা এটা আহিব। ইয়াত যিটো আহিব, ইয়াত যিটো সংখ্যা লিখিম সেইটো সংখ্যা মই ইয়াত লিখিব লাগিব। গতিকে ইয়াত কি লিখিম কেনেকৈ ডিচাইড কৰিম, যেতিয়া এইটো 8 হয়, এইটো খালী জেগা এটা আছে আৰু সি দুটা অংকৰ সংখ্যা, গতিকে 8ৰে আৰম্ভ হোৱা দুটা অংকৰ সংখ্যা কেইটা আছে, 80ৰ পৰা 89লৈকে আছে, তাৰ বাহিৰেতো 8ৰে আৰম্ভ হোৱা সংখ্যা একো নাই। গতিকে অবভিয়াছলি কি আহিব মোৰ ইয়াত, হয় 80 আহিব, নহয় 81, নহয় 82, 83 কিবা এটা আহিব, মুঠতে 89ৰ পিছত কিবা এটা আহিব। এতিয়া আহি গ'ল, যিহেতু প্ৰশ্নটো বৰ্গমূলৰে হয়, তাৰমানে সি ডাইৰেক্ট এনচাৰ ওলাই আছে। আপোনালোকক ইয়াতকৈ দশমিকত ওলোৱা যেতিয়া প্ৰশ্ন নিদিয়ে তাৰমানে, আৰু দশমিকত দিলেও সেয়া ইজিলি মিলি থকা দিয়ে তাৰমানে, নিমিলা কোনো ধৰণৰ ডিভিজন কৰিব নিদিয়ে। সেইবিলাক স্কুল লেভেলৰ মানে ল'ৰা ছোৱালী বছৰীয়া পৰীক্ষাত দিয়া প্ৰশ্ন, সেইবিলাক ইয়াত নিদিয়ে সেইবিলাক। গতিকে ইয়াত মিলি থকাই দিব। গতিকে আপুনি চিয়'ৰ যে 80ৰ পৰা 89ৰ ভিতৰত কিবা এটা সংখ্যা ইয়াত আহিব, গতিকে সেইটোৰে মই ডিভাইড কৰিব লাগিব। এতিয়া ইণ্টাৰেষ্টিং কথা, ৰুলটো হ'ল ইয়াত আপুনি যিটো সংখ্যা পাতিব সেই একেটা সংখ্যা ইয়াত পাতিব লাগিব, গম পালেনে? গতিকে তাৰমানে 2 পাতিলে 2, ধৰক 82 কৰি দেখালোঁ, 3 পাতিলে 3 পাতিব লাগিব, 4 পাতিলে 4 পাতিব লাগিব। এতিয়া পৰীক্ষাত আপুনি এনচাৰ উলিয়াই থাকোঁতে বাৰে বাৰে পূৰণ কৰি চাই থাকিব নেকি? দৰকাৰ নাই চাবলৈ। কি টেকনিক লগালে, যিহেতু ইয়াত 4 আছে, যদি মিলি যোৱা হয় এইবিলাক, আমাৰ এতিয়া 4 আছে মানে এইবাৰতে মোৰ এনচাৰ ওলাব। 4 যদি আছে, কি সংখ্যা দুটা পূৰণ কৰিলে 4 ওলায়, গোটেই সংখ্যাখিনিৰ ভিতৰত 2 দুবাৰ পূৰণ কৰিলে 4 ওলায়, আৰু বাকী 8 দুবাৰ পূৰণ কৰিলে 4 এটা ওলায়, মানে 64 ওলায়, কিন্তু এককৰ ঘৰত 4 এটা ওলায়। গতিকে আপোনাৰ হাতত অপশ্যন আছে, 2 পাতিব নহ'লে 8 পাতিব। যদি 2 পাতি চাই 82 দি কৰি চালে নোলায়, 164 টো 704 আছে। গতিকে নিশ্চয় নেক্সট অপশ্যন কি, 8ৰে ওলাবই, একদম চিয়'ৰ ওলাব, তাৰমানে এইটো পূৰণ কৰি নাচালেও হয়তো ওলায় মানে। আৰু নিশ্চয় আপুনি এইটো অপশ্যন প্ৰশ্ন দেখিবই, তাৰমানে এনেকুৱা ধৰণৰ প্ৰশ্ন মিলি থকা। আৰু যদি নাই, অলপ দীঘলীয়া প্ৰশ্ন ধৰক যে কৰি চাব, অপশ্যন এইটোৱে চিয়'ৰ এণ্ড চাৰ্টেন, সেইটো অপশ্যন হ'ব। কৰি চালোঁ ধুনীয়াকৈ পূৰণটা আৰু মিলি গ'ল। গতিকে আমি গম পাই গ'লো যে 2304 মানে ৰুট অভাৰ 2304 মানে 48। আৰু এটা চাওক, ইয়াত অকণমান গণ্ডগোল এটা কৰে, সেইটো হৈছে মই দেখুৱাই দিছোঁ, এইটো চাওক, মই ক'ত পাতিছোঁ, এইকেইটা একে শাৰীতে আছে, দেখিছেনে? মানে মই 2ৰ ওপৰত 4 পতা নাই, কিন্তু এইটো দৰকাৰী কথা এটা হয়। 2ৰ ওপৰত মই 4 পতা নাই, মই 3 পোনে পোনে 4 পাতিছোঁ, তাৰ পোনে পোনে আহিছে। তেনেকৈ এই জেগাটো যে আছে, এই জেগাটো খালী থকা নাই, কিন্তু এই জেগাটো খালী নহয়, মানে এইটো পাতিব লাগিব মই ইয়াৰ পোনে পোনে। জেনেৰেল হৰণ হোৱাহেঁতেন খালী জেগাটোত কি এটা 0 এটা লিখি দিয়ে, ইয়াত 0 লিখিব নালাগে। তাৰমানে আপুনি এই ফালৰটোৰ ওপৰৰ পোনে পোনে চালেই হ'ল। গতিকে ইয়াৰ পোনে পোনে 4 পাতিলোঁ, ইয়াৰ পোনে পোনে 8 পাতিলোঁ, এনচাৰটো মোৰ কিমান হৈ গ'ল, 48। এতিয়া আৰু এটা এক্সাম্পল কৰি চাওঁ, তেতিয়া গম পাব আপোনালোকে। নিশ্চয় বুজি পাইছে, আৰু যদি ধৰক খেলি মেলি লাগিছে, মইতো দুবাৰ ৰিভাইজ কৰি দিলে, আকৌ এবাৰ ৰিপিট কৰি চাব। এইটো এনচাৰটো 48, আৰু এটা প্ৰশ্ন আছে এবাৰ 15625। অবভিয়াছলি এইটো মিলি থকাই হ'ব, 15625। মই ডিভাইডটো কৰি চাওঁ। 15625 মই ডিভাইড কৰি উলিয়াব লাগে। নিয়মটো কি আছিলে, যে এইফালৰ পৰা মই দুটা দুটাকে গ্ৰুপ বনাই আনিম। এইফালৰ পৰা দুটা বনালোঁ, 25 হ'ল, হয়নে? আৰু দুটা লগালোঁ, 56 হ'ল। এইবাৰ থাকি গ'ল 1। গতিকে যদি অকলে অকলে আছে, সি গ্ৰুপ নহয় আৰু সি অকলে থাকিব।
গতিকে এবাৰ কি কৰিম, যেহেতু 1 আছে, 1 আছে কাৰণে 1 কৰিম মই, 1 কৰিব লাগিব, এবাৰ কৰিলোঁ, মিলি গ'ল সি, হয়নে? 1 গুণে 1, নামি আহিব কোন, গোটাই 56 নামি আহিব, 56 নামি আহিলে গোটাই সি 5 অকল নামি নাহে। এইবাৰ কিহেৰে পূৰণ কৰিম মই এবাৰ চাম, ইয়াৰ দুগুণ কি হ'ব, ইয়াৰ দুগুণ 2, ইয়াৰ দুগুণ 2, আৰু খালী ঠাই এটা আছে, তাৰমানে কোনটো ঘৰৰ অংক, 20ৰ পৰা আৰম্ভ কৰি 20, 21, 22, 23, 24, 25, 26, হয়নে? আপটো ক'লৈকে হ'ব, 29লৈকে। গতিকে আৰু 25 এটা আছে, গতিকে এইটো মিলি থকা নাই, গতিকে নিশ্চয় মনত ৰাখিব, এইটো এনেকুৱা এটা কিবা এটা ল'ব যি মিলি নাযায়, একো নাই, মিলি নগ'লেও একো নাই। এতিয়া ধৰক যদি মই 23 লওঁ, 3 ল'লোঁ ধৰক, ইয়াত যদি 3 লিখোঁ, মই ইয়াতো 3 লিখিব লাগিব, এইটো ইয়াৰ পোনে পোনে লিখিলোঁ নহয়, এইবাৰ মই ইয়াৰ পোনে পোনে লিখিব লাগিব, তাৰ পিছৰবাৰ ইয়াৰ পোনে পোনে লিখিব লাগিব, 5ৰ পোনে পোনে, এতিয়া 6ৰ পোনে পোনে লিখিম যেনিবা, যদি মই 3 লওঁ, হয়নে? এইটো 3 3 গুণ 9, 3 2 গুণ 6, 69, গতিকে ইয়াত পাতিব নোৱাৰোঁ মই, 56তকৈ সি ডাঙৰ, গতিকে অবভিয়াছলি কি ল'ব লাগিব মই, সৰু ল'ব লাগিব। যদি ইয়াত 22 লওঁ, ইয়াত মই 2 লিখিব লাগিব, গতিকে এইটো কিমান হ'ব, 44, গতিকে 2ৰে পূৰণ কৰিলে এইটো 44 হৈ গ'ল, 6ৰ পৰা 4 গ'ল থাকিলে 2, 5ৰ পৰা 1 গ'ল থাকিলে 4 গ'ল থাকিলে 1 হৈ গ'ল। এতিয়া নামি কোন আহিব, গোটাই ইয়াত নামি আহিব, 25 নামি আহিব গোটাই। এইবাৰ কি কৰিম, কাৰ দুগুণ ল'ম, এই গোটেইটোৰ দুগুণ, এইবাৰ আকৌ গোটেইটোৰ দুগুণ, গোটেইটোৰ দুগুণ কিমান, 12ৰ দুগুণ 24, হয়নে? 24ৰ লগত কিবা এটা পাতিব লাগিব ইয়াত, এইবাৰ সি কেই ঘৰৰ অংক হ'ব, 3 ঘৰৰ অংক, 3 ঘৰৰ অংক, প্ৰথম ঘৰত 2 আছে, এইটো 4 আছে, এইটো খালী আছে, ইয়াত যি পাতিম সেইটো মই ওপৰত পাতিব লাগিব, হয়নে? এতিয়া 5 আছে শেষত, যিহেতু শেষত 5 আছে, কিহেৰে পূৰণ কৰিব আপোনালোকে, 5ৰ লগত কি পূৰণ কৰিলে 5 ওলাব, 25, অবভিয়াছলি 5 পূৰণ কৰিব লাগিব নহয়, মানে এইটো 5, গতিকে ইয়াত যদি 5 লয় পূৰণ কৰি চাওক, 245, ইয়াত যদি 5 লয় তাতো 5 ল'ব লাগিব, কৰিছে 5 5 গুণ 25, 2, 5 4 গুণ 20, 20 2 22, 2 গ'ল 2, 5 2 গুণ 10, 10 2 12, মানে 1225, মানে এইটো 1225, চাওক ইয়াত 5 দি দিয়ক, ইয়াত 5 দি দিয়ক, পূৰণ কৰিলে 1225 ই মিলি গ'ল, আৰু ওলাই গ'ল কিমান আমাৰ ৰুট অভাৰ, মানে 15625 ইকুৱেল হৈ গ'ল মোৰ কিমান, 125, বৰ্গমূলটো 125, বুজি পালে চাগে ন? গতিকে এইটো আমাৰ ডিভিজন মেথডেৰে ওলোৱা বৰ্গমূলৰ টেকনিকটো, বহুত জানিবলগীয়া, এইটো একদম প্ৰেক্টিচ কৰিবলগীয়া বস্তু, বহুত দৰকাৰী। নেক্সট আমি চাওঁ, অ'কে, এইটো অ'কে, কিউবছ এণ্ড কিউব ৰুটছ, ইয়াৰ পিছতে কিউবছ এণ্ড কিউব ৰুটছ, কিউবছ এণ্ড কিউব ৰুট বুলি ক'লে তেনেকৈ 2টা পূৰণ কৰিলে বৰ্গ হয়, 3টা পূৰণ কৰিলে ঘন হয় বা কিউব হয়, ধৰক এইটো a ইনটু a হৈ গ'ল a কিউব, ঘনমূল মানে কি হ'ব, a কিউব ধৰক সংখ্যা এটা, এইটো 3 থাকিব, এইটো ঘনমূল, গতিকে এইটো এনচাৰ হ'ব কিমান, a, তাৰমানে ধৰক যেনেকৈ এটা 8 আছে, 8 এই ইজিলি ঘনমূল 3 আছে, এইটো 8ৰ ঘনমূলটো কিমান, 2 এনচাৰটো, কাৰণ 8 মানে হৈছে 2 কিউব মানে বা 2 3টা পূৰণ কৰিলে আমি 8 পাওঁ, গতিকে 8ৰ ঘনমূল কিমান, 8ৰ ঘনমূল হ'ব 2, তেনেকৈ 1ৰ পৰা হেৰিয়ালৈকে 10লৈকে যদি মনত ৰাখিব পাৰে, 20লৈকে মনত ৰাখিব পাৰিলে ভাল, কিন্তু 1ৰ পৰা 10লৈকে যদি মনত ৰাখিব পাৰে কামত আহে, কিন্তু জেনেৰেলি এই ঘন থকা প্ৰশ্নবিলাক কম আহে, কিন্তু গতিকে আপোনালোকে মনত ৰাখি থ'ব পাৰে অন্ততঃ 10লৈকে, আৰু 10লৈকে মনত ৰাখিব পাৰে, ইজিও, বৰ টান নহয়, আৰু ঘন 3টা পূৰণ কৰিলে হয়। এতিয়া এইখন চাৰ্টখন দিছোঁ ইয়াতে, 1ৰ ঘন চাওক, 1 কিউব মানে 1, 2 কিউব মানে 8, 3 কিউব মানে 27, 4 কিউব মানে 64, 5 কিউব মানে 125, মানে তাৰপিছতে 6 কিউব মানে 216, 7 কিউব 343, 512, 729, এইটোতে শূন্য এটা কমি আহিছে, এইটো আৰু এটা শূন্য আহিব ইয়াতে, 1ৰ পিছফালে 1000, 10 কিউব মানে 1000, এই চাৰ্টখন মনত ৰাখিব
মানে মনত ৰাখিব লাগে আচলতে 4 কিউব 5 কিউব লৈকে মনত ৰৈয়ে যায় 6 কিউব 216 343 512 729টো ইজিলি মনত ৰাখিব পাৰে চেষ্টা কৰিব মনত ৰ'ব আপোনালোকৰ আৰু ইয়াৰ পিছতে আমি ওকে শৰ্টকাটলৈ আহি যাওঁ এতিয়া বহুত দৰকাৰী বস্তু আচলতে এই শৰ্টকাটখিনি প্ৰথমে স্কোয়াৰ অফ এনি নাম্বাৰ যিকোনো নাম্বাৰ দুটা অংক ধৰক প্ৰথমে যে ক'লো 1 পৰা 30 লৈ মনত ৰাখিলে যেনিবা 31 কেনেকৈ ওলাব 32 কেনেকৈ ওলাব ধৰি লৈছো 32ৰ স্কোয়াৰ ওলাব দিছে আপোনাক 32 স্কোয়াৰ মানে কিমান সুধিছে কেনেকৈ উলিয়াব টেকনিকটো হ'ল ইয়াত এইটো কিবা এটা দেখি আছে আপোনালোকে এইটো ইমান কনফিউজ নহ'ব আমি এটা মানে এইটো এটা টেকনিক হয় এই মাজত চিনকেইডাল তেনেকুৱা একো ভাবিবলগীয়া বস্তু নহয় প্ৰথমে চাওক এইটো 32 স্কোয়াৰ এৰ জেগা যেনিবা 3 আছে আৰু বিৰ জেগা যেনিবা 2 আছে এইটো বি যেনিবা 2 আছে কেনেকৈ স্কোয়াৰটো উলিয়াম টেকনিকটো হ'ল প্ৰথমে এই 3 স্কোয়াৰটো উলিয়াওক 3 স্কোয়াৰ এ স্কোয়াৰ 3 ন এ স্কোয়াৰ ধৰক এইটো কেনেকৈ লিখিম এইটো 3 আছে ন 3 স্কোয়াৰ ধৰক 8ডাল মাৰিলো 3 আৰু 2 এইটো টুৱাইচ এবি মানে 3 দুগুণ 6 টুৱাইচ এবি 3 দুগুণ 6 দুগুণ 12 মানে এৰ জেগা 3 আছে বিৰ জেগা 2 আছে আৰু 2 এটা আছে 3 দুগুণ 6 দুগুণ 12 যেনিবা বি স্কোয়াৰ 2 আছে এইটো 2 স্কোয়াৰ মানে 2 স্কোয়াৰ ধৰক এইটো তাৰমানে এইটো হ'লগে কি মই পিছৰ এক্সাম্পলটো কৰি নেদেখাও এনেকৈ এইটো 9 হ'লগে ধৰক এইটো 12 হ'লগে এইটো 4 হ'লগে এতিয়া 9 12 4 উলিয়াই লৈ পেলাই বৰ্গনো কিমান কেনেকৈ গম পাব টেকনিক এটা লগাই দিলোঁ সেইটো হৈছে 4 লিখক তাৰপিছতে এই 12ৰ 2টো লিখক 12ৰ 2টো লিখক আৰু যদি 1 আছে এই 1টো ইয়াৰ লগত যোগ কৰি দিয়ক 9 1 10 1024 গম পালে কিমান সহজ টেকনিক চাওকচোন 4 লিখিলো 12ৰ 2 লিখিলো 1টো ইয়াৰ লগত যোগ কৰি দিলো 10 তাৰমানে ডাইৰেক্টলি 32 স্কোয়াৰ মানে হৈ গ'ল 1024 যদি খেলিমেলি লাগিছে মই বেলেগ এটা এক্সাম্পল কৰি দি আছো আপোনালোকক এইটো চাওক যেনিবা 37 স্কোয়াৰ যেনিবা 37 স্কোয়াৰ মানে এ বি স্কোয়াৰ নিচিনা হৈ ধৰিলো গতিকে মই প্ৰথমে কৰোঁ 3 স্কোয়াৰ 9 7 নিগুণ 21 2 21 42 7 7 49 লিখিলো প্ৰথম 9 লিখিলো 9টো লিখিম 4টো নিলিখো 9 লিখিলো তাৰপিছতে মই এইটো 4 আছে 46 4 6 কৰিলো এইটো 6 ইয়াত লিখিলো এইটো ইয়াত লিখিলো 1369 আপোনালোকে পূৰণ কৰি চাব পাৰে 1369 এইটো 37 স্কোয়াৰৰ কেনেকৈ কৰিলো আকৌ দেখাই দিওঁ কৰি এবাৰ আকৌ দেখাই দিওঁ 3 স্কোয়াৰ 3 আছে 9 7 নিগুণ 21 2 21 42 7 49 এনেকৈ লিখি ল'লো ফটাফট এই 9টো তলত লিখিলো এই 4 2 লগত যোগ কৰি দিলো 6 হৈ গ'ল ইয়ালৈ যোগ কৰিলো 9 আছে 13 হৈ গ'ল 1369 37 স্কোয়াৰ ইকুৱেল হৈ গ'ল 1369 এইটো এটা শৰ্টকাট তাৰপিছত বেলেগ কিবা এটা উলিয়াওঁ আৰু এটা উলিয়াওঁ ধৰক ওলালো 68 যেনিবা 68 স্কোয়াৰ কিমান হ'ব চাওঁ 6 স্কোয়াৰ মানে 36 8 6 গুণ 48 আৰু 2 48 হ'বগৈ আপোনালোকৰ 94 8 7 গুণ 64 ডাঙৰলৈ গৈ আছো 96 হ'ব ন আৰু 96 হ'ব তাৰপিছত এইটো 4 লিখিলো এইটো 4 ইয়াত লিখিলো এইটো যোগ কৰোঁ 6 6 12ৰ 2 হৈ গ'ল 1 তাৰপিছতে এইটো যোগ কৰে কিমান হ'বগৈ এইটো 45 এইটো 46 4624 কৰি চাওক ক্যালকুলেটৰত কৰি চাওক এইটো 4624 ওলাব 68 স্কোয়াৰটো আপোনালোকে যিকোনো মানে নাম্বাৰৰ এনেকুৱা যিবিলাক দুখৰীয়া আছে এইবিলাকৰ উলিয়াব পাৰোঁ 3লৈকে নাযাওঁ 3লৈও কৰিব পাৰি অকণমান বেছি ক্যালকুলেশ্যন আহি যায় কিন্তু অন্ততঃ 1ৰ পৰা 99 লৈকে কিন্তু সেই চাওক 1ৰ পৰা 30 লৈকে যদি মুখস্থ ৰাখিছে তাৰমানে 31ৰ পৰা 99 লৈকে এই ধৰণে আপোনালোকে স্কোয়াৰ উলিয়াই ল'ব পাৰিব যিকোনো সংখ্যা বৰ্গ উলিয়াব পাৰিব নেক্সট আৰু ট্ৰিক আছে 37 এইটো কৰি দেখালো অলপ আগতে 37 84 স্কোয়াৰ 7056 কৰিছে আৰু 84 টা ওলাইছে ন 7056 কেনেকৈ হয় 84 স্কোয়াৰ এতিয়া 8ৰ কাৰণে বৰ্গ 64 মানে 8 4 গুণ 32 2 32 64 টুৱাইচ এবি কৰিছো 4 4 গুণ 16
কেনেকৈ কৰিছোঁ গম পাইছেনে 8ৰ বৰ্গ লিখিলোঁ এইটো 8 স্কোৱাৰ 2 ইনটু 8 ইনটু 4 কৰিছোঁ আৰু 4 স্কোৱাৰ 8ৰ কাৰণে 64 32 2 প্ৰতি 64 লিখিলোঁ 4 স্কোৱাৰ 16 লিখিলোঁ মানে কামটো এইটো কৰিলোঁ গতিকে ইয়াৰ পিছত ইয়াৰ পৰা লিখিম কেনেকৈ 6 লিখক এইটো 4 একে 5 লিখি দিয়ক মানে এইটো যোগ কৰি দিয়ক 1 আৰু 4 যোগ কৰি দিয়ক 6 থাকিলেই ডাইৰেক্ট আহি গ'ল 4 একে 5 লিখিলোঁ এইটো ইয়াৰ লগত যোগ কৰি দিয়ক 64 6 70 7056 এইটো 7056 গতিকে ট্ৰিকটো মানে সেইটো জানিবলগীয়া প্ৰেক্টিচ কৰিব সংখ্যা ল'লে প্ৰেক্টিচ কৰিব ইজিলি উলিয়াব পাৰিব আপোনালোকে 137 স্কোৱাৰ 137 স্কোৱাৰ যদি কৰে এইটো বৰ বিশেষ টান নহয় কিন্তু চাওক 137 স্কোৱাৰ ইয়াত কি কৰিব তিনিটা আহি গ'ল নহয় ABC নহয় তাৰমানে ABC নহয় প্ৰথমটোক A বুলি ধৰিব পিছৰটো B বুলি ধৰিব সেই একে টেকনিক 13 স্কোৱাৰ মানে 169 ইয়াত কিন্তু আপোনাৰ মুখস্থ থাকিব লাগিব এনেকুৱা 13 স্কোৱাৰ 169 তাৰপিছতে ইয়াত 7 স্কোৱাৰ 49 7 ৰং কিমান হ'ব 91 91ৰ দুগুণ কৰিলে 182 হ'বগে 182 হ'বগে গতিকে ইয়াৰ 9টো আহিলে 4 আৰু যোগ হ'ল 186 হৈ গ'ল 186 6টো আহিলে থাকি গ'ল এইফালে 18 169 লগত বাইদেউ ইয়াত যোগ কৰি দিলে 4 6 বাকী 18টো ইয়াৰ লগত যোগ কৰি দিয়ক তেতিয়া ওলাই আহিব 9 ইয়াৰলৈ আহিলে 4 6 ইয়াত লিখিলোঁ 18 ইয়াৰ লগত যোগ কৰক 179 আৰু 8 থাকিলে কিমান হ'বগে 187 হ'ব লাগে 1876 তাৰমানে 137 স্কোৱাৰ ইকুৱেল 18769 সৰু সৰু ল'ৰা ছোৱালী শিকাব পাৰে খুব ইণ্টাৰেষ্টিং হ'ব সিহঁতি মানে খুব ফূৰ্তি পাব এইটো ইমান সহজে স্কোৱাৰ উলিয়াইছে হয় নহয় চাওঁ আহক গম পালে কেনেকৈ কৰিলোঁ এইটো 18769 ইয়াৰ পিছতে কিহৰ আছে স্কোৱাৰ অফ এনি নাম্বাৰ বিটুইন 1 to 100 প্ৰথমে লওঁ এইটো এটা বেলেগ টেকনিক দেই সেইটো আগৰটো এটা টেকনিক আছিলে এইটো এটা শিকাই দিছোঁ যোনটো সুবিধাজনক হয় সেইটোৱে কৰিব এতিয়া যেনিবা 1 to 50 এটা সংখ্যা লওঁ এটা সংখ্যা লওক 1ৰ পৰা 50ৰ ভিতৰত থকা দেনে ল'লোঁ 47 ধৰক 47 স্কোৱাৰ মানে কিমান আমাক এতিয়া সেইটো 50তকৈ সৰু হয়নে গতিকে কি কৰিব এইটো 50 মাইনাছ 47 কিমান হ'ল 3 হয়নে 50 মাইনাছ 47 3 এতিয়া এই যিটো 3 হয় তাৰ স্কোৱাৰটো লিখক 3 স্কোৱাৰ মানে কিমান 9 লিখিলোঁ তাৰপিছত এইটো 25 বেছ 25 দেই 25টো ল'ব 50ৰ ভিতৰত থ'লে এই 25 কিন্তু মনত ৰাখিব এইটোৰ সহায়ত আমি কৰি থাকোঁ এই যিটো -2 ওলাল 3 ওলাল ন 25ৰ পৰা 3টো বিয়োগ কৰি দিয়ক এইটো 22 খালি কথাটো হ'ল ই অকলে নাহে গতিকে শূন্যতা লগত আহিব মানে যিটো এইটো আহে ন এইটো লগত শূন্য মানে দুটাকৈ আহে গতিকে এইটো ইজিলি 47 স্কোৱাৰ মানে হৈ গ'ল 2209 বেলেগ এটা লৈ লওক 44 স্কোৱাৰ যেনিবা 44 স্কোৱাৰ মানে কিমান এতিয়া ইজিলি ওলাব 50ৰ পৰা যদি 44 মাইনাছ কৰে কিমান থাকিলে 6 হয়নে 6 স্কোৱাৰ কিমান 36 25ৰ পৰা 6 বিয়োগ কৰি দিয়ক 25ৰ পৰা 6 মনে মনে বিয়োগ কৰক 19 এইটো 44 স্কোৱাৰ মানে হৈ গ'ল 1936 এনেকৈ কৰিব পাৰে টেকনিকটো আৰু এটা লৈ লওঁ ধৰক 38 স্কোৱাৰ 38 স্কোৱাৰ কিমান হয় 38 স্কোৱাৰ 50ৰ পৰা 38 বিয়োগ কৰিলে কিমান থাকিলে 12 12 স্কোৱাৰ কিমান 144 এই ডাঙৰলৈ গৈ আছে 144 এতিয়া এই 44টো ৰাখক এই 44 ৰাখক বাকী থাকিলে 25ৰ পৰা 12 গ'লে কিমান থাকিলে 13 এই 13কে 14 এইটো 1444 বৰ্গটো তো এইটো গম পালে কেনেকৈ কৰিলোঁ ইয়াৰ পিছত এইখিনি মই ক্লিন কৰি দিওঁ তাৰপিছত এইটো আহিলে নেক্সট 50 to 100 ইয়াত ট্ৰিকটো বেলেগ আকৌ অলপ বেলেগ 50 to 100 ধৰক 50 to 100 এটা সংখ্যা লওঁ 52 যেনিবা 52 স্কোৱাৰ কিমান ই 50তকৈ বেছি নহয় হয়নে তো এটা 52ৰ পৰা 50 মাইনাছ কৰিব 2 ওলাল ধৰক হয়নে এই 2 স্কোৱাৰ কিমান হ'লগৈ 4 25ৰ লগত 2 যোগ কৰি দিয়ক এইটো শূন্য ৰাখক এই জুৰীয়াকৈ থাকে এইটো 27 গতিকে 52 স্কোৱাৰ মানে 2704 তো এই টেকনিকটো আৰু আগৰ টেকনিকটো ডিফাৰেঞ্চটো চাওক যেতিয়া 48 স্কোৱাৰ কৰিছিলোঁ 48 স্কোৱাৰ উলিয়াব বিচাৰিছোঁ ই 50তকৈ সৰু
কিমান সৰু 2 সৰু হয়নে গতিকে সি 4 আহিলে যেনিবা কিন্তু যে 2 সৰু গতিকে 25ৰ পৰা মই 2 বিয়োগ কৰিছোঁ বিয়োগ কৰি ইয়াত শূন্য লিখি মই 23 পাতিম 2304 হ'ব কিন্তু ই আকৌ মোৰ 50কে ডাঙৰ কিমান ডাঙৰ 2 ডাঙৰ গতিকে সেই 2 স্কোৱাৰ লিখিলোঁ কিন্তু 25ৰ লগত মই 2 যোগ কৰিলোঁ এই 25টো এটা ট্ৰিক হয় শ্বৰ্টকাট টেকনিকৰ যে যেতিয়া আমি 1ৰ পৰা 100ৰ ভিতৰত 50ৰ মানে তাতকৈ সৰু বা ডাঙৰ যেতিয়া বৰ্গ উলিয়াব ট্ৰাই কৰোঁ আমি বেছ হিচাপে 25ক লওঁ 25ৰ সহায়তে আমি উলিয়াব পাৰোঁ মানে ধৰক 50 স্কোৱাৰ গতিকে 50ৰ কি হ'বগৈ সি 2500 হ'ব গতিকে এই 25টোৰ কাৰণে আমি এই 25টো বাৰে বাৰে লৈ থাকোঁ শ্বৰ্টকাটটো গম পালে এইটো আপোনালোকে ইউজ কৰি চাব কোনটো বেছি সহজ লাগে ইয়াৰ পিছত এটা আছে নাম্বাৰ এণ্ডিং উইথ 5 এইটো একেবাৰে সহজ 5ৰে শেষ হোৱা সংখ্যাবিলাক ধৰক 35 35 স্কোৱাৰ কেনেকৈ উলিয়াব 5 আছে নহয় মানে ধৰক 35 স্কোৱাৰ মানে 35 ইনটু 35 5 আছে 25 লিখক 5 5 গুণ 25 ইয়াৰ লগত এক এটা যোগ কৰক মনৰ ভিতৰতে 3 1 4 মানে 4 4 তিনি পূৰণ কৰক 4 তিনি গুণ 12 এনচাৰ 1225 35ৰ 65 স্কোৱাৰ উলিয়াব লাগে ধৰক তাৰমানে কি 65 ইনটু 65 5 5 গুণ 25 ইয়াৰ লগত এক এটা যোগ কৰক 6 1 7 7 6 গুণ 42 এইটো হৈ গ'ল 65 স্কোৱাৰ 95 স্কোৱাৰ উলিয়াব লাগে ধৰক 95 স্কোৱাৰ তাৰমানে 95 ইনটু 95 মানে 5 5 25 ইয়াত এক এটা যোগ কৰক 10 মানে 9 10 গুণ 90 9025 চ' এইটো 5ৰে শেষ হোৱা সংখ্যাবিলাকৰ বৰ্গ উলিওৱা শ্বৰ্টকাট ট্ৰিক এইটো গম পালে তাৰপিছতে আমি আহি যাওঁ কিউব অফ এ নাম্বাৰ এইটো মই এটা এক্সাম্পল দেখাই দিওঁ এইটো সেই স্কোৱাৰৰ নিচিনাই ধৰক কিবা এটা সংখ্যা কিউব ওলাব লগা হৈছে ধৰক 13 কিউব মানে কিমান 13 কিউব উলিয়াম কেনেকৈ প্ৰথমে উলিওৱা টেকনিকটো হ'ল এইটো এৰ জেগাত কি আছে 1 আছে বিৰ জেগাত কি আছে মানে 3 আছে গতিকে এ কিউব লৈছোঁ প্ৰথমে 1 কিউব তাৰপিছত কি কৰিম 3a স্কোৱাৰ বি 3a স্কোৱাৰ মানে 3a স্কোৱাৰ 3 1 স্কোৱাৰ বি তাৰমানে মনৰ ভিতৰতে এইটো 3 3 গুণ 9 হ'লগৈ তাৰমানে সি হয়নে তাৰপিছতে এইটো হ'লগৈ 3ab স্কোৱাৰ 3ab স্কোৱাৰ তাৰমানে কিমান হ'লগৈ এইটো 9 3 27 হয়নে এইটো 27 হ'ল এইটো মুখতে কৰিব পাৰে এইবিলাক চ' এইটো মই 27 লিখিলোঁ তাৰপৰা শেষত কি 3 আছিল ন 3 3 গুণ চ' এইটো 27 এইটো 27 3 কিউব মানে 27 এতিয়া ইয়াত কি কৰিব 7 লিখক এই 7টো ডাইৰেক্ট লিখিলোঁ এইটো যোগ কৰক 7 2 9 এইটো যোগ কৰক 9 2 11 মানে 1 এফালে গ'ল 1 1 1 2 2197 হৈ গ'ল মোৰ 13 কিউব মানে হৈ গ'ল 2197 গতিকে ট্ৰিকটো এনেকৈ আৰু এটা এক্সাম্পল লৈ চাব পাৰে 14 ধৰক লৈ চাওঁ প্ৰিণ্ট কৰি দিলোঁ 14 কিউব মানে কৰি চাওঁ ত' 1 কিউব হয়নে তাৰপিছত 3a স্কোৱাৰ বি মানে এইটো কিমান হ'বগৈ 4 তিনি গুণ 12 হ'বগৈ সি তাৰপিছত এইটো 3ab স্কোৱাৰ তাৰমানে 16 3 16 48 তাৰপিছতে হৈ গ'ল 4 কিউব মানে 64 এতিয়া ইয়াৰ 4 লিখিলোঁ 8 আছে 14 14 4 লিখিলোঁ 1 গ'ল 4 1 5 লিখিলোঁ ৰ'ব 5 7 এইটো আচলতে 7 হ'বগৈ আৰু এইটো 1 1 1 2 2744 তাৰমানে 14 কিউব মানে হৈ গ'ল মোৰ 2744 এইটো হৈ গ'ল কিউব উলিওৱাৰ শ্বৰ্টকাট টেকনিক এইটো ইউজ কৰিব পাৰে আপোনালোকে নেক্সট আমি নেক্সট শ্লাইডখন আগবাঢ়ি যাওঁ ইয়াত এইটো কৰিলোৱে অলৰেডি আমি ইয়াত আমি কৰি চাবচোন 24 কিউবটো কিমান হয়গৈ ইয়াত এইটো প্ৰথম প্ৰশ্ন কেনেকুৱা 356 ইনটু 936 এইটো বহুত ইজি প্ৰশ্ন আচলতে স্কোৱাৰৰ লগত ডাইৰেক্ট ৰিলেশ্যন নাই কিন্তু এটা প্ৰশ্ন অলপ দেখাত ডাঙৰ পূৰণ যেন লাগি আছে কিন্তু সহজে যে ওলাই সেইকাৰণে কুৱেশ্যনটোৰ লগত লৈ আহিছোঁ এইটো 356 দুটাতে আছে ন কমন লৈ লওক 356 ইয়াত থাকি যাব 936 ইয়াত থাকি যাব 836 এইটো 356 ইনটু 100 এইটো হৈ গ'ল 35600 দেখিছেনে এইটো মানে দেখাত ইমান ডাঙৰ পূৰণ এইটো 356 যদি কমন আছিল ন কমন লৈ ল'লোঁ এইটো সেইটো মাইনাছ কৰিলে 100 থাকিলে এইটো এনচাৰ কোনটো হ'ব এইটো অপশ্যন এ শুদ্ধ ইয়াৰ পিছত এইটো শুদ্ধ 35600
ওকে এইটো বৰ্গৰ লগত ৰিলেটেড চাওক ৰুট অভাৰ 0.01 প্লাছ ৰুট অভাৰ 0. তাৰ ৰুটৰ ভিতৰত ৰুট আছে স্কুৱাৰ ৰুটৰ ভিতৰত স্কুৱাৰ ৰুট আছে দেখা যদি টান লাগিছে সহজ এইটো 0.0 প্ৰথমে এই ভিতৰৰ ৰুটডালৰ ভেলুটো কিমান হয় লিখি লওক 64 এতিয়া যদি কনফিউজন আহিছে চাওক কেনেকৈ কৰিব পাৰি এইটো 0.01 এইটো দশমিকত আছে যদি ভগ্নাংশলে প্ৰকাশ কৰে 1 লিখক এডাল চিন দিয়ক যেহেতু দুটা শূন্য আছে গতিকে এইটো 100 লিখক দুটা শূন্য আছে যদি 0.0064ক যদি দশমিকৰ পৰা সংখ্যালে মানে ভগ্নাংশলে নিয়ে ওপৰত 64 লিখক কেটা আছে দশমিকৰ পিছত ঠাই 1 2 3 4টা ঠাই আছে ন গতিকে এনেকৈ লিখক হৈ গ'ল একেবাৰে ইজি কনভাৰ্ট হৈ গ'ল গতিকে এইটো হৈ গ'ল আপোনাৰ 1/100 আৰু এইটো হৈ গ'ল ৰুট অভাৰৰ ভিতৰত আকৌ 64/1 2 3 4 এতিয়া এই যে ৰুট অভাৰ 64 আছে এইটো থাকক বাৰু এটা প্লাছডাল থাকক এইটো 1/100 থাকক ইজি হৈ আছে বহুত ৰুট অভাৰ 64 মানে এইটো মনত ৰাখিব এইটো সূচকৰ নীতি নিয়মৰ লগত ৰিলেটেড এইটো 64 তলত 2 3 4 এতিয়া এটা এনেকৈও লিখিব পাৰে কোনটো নিয়ম আছিলে সূচকৰ নিয়ম কোনটো আছিলে সূচকৰ যে root over a by b is equal to root over a divided by root over b এইটো আগৰ ক্লাছত মই দেখুৱাইছিলো এইটো আপোনালোকক গতিকে এইটো root over a by root over b ইয়াত root over 64 মানে কাৰ 64 কাৰ বৰ্গ হয় 8ৰ বৰ্গ হয় ন গতিকে এইটো 8 এইটো 4টা শূন্য আছে নে 1 আছে 4টা শূন্য মানে দুটা শূন্য লিখক এইটো 8/100 তাৰমানে ইয়াত লিখি দিব পাৰে আপোনালোকে ইয়াৰ জায়গাত এইটো 8/100 obviously এইটো নেক্সট স্টেপত চাওক দুইটাতে 100 আছে ওপৰত এটাত 1 আছে এটা 8 আছে 100 মানে লসাগু 100 যেতিয়া দুইটাতে 100 আছে গতিকে লসাগু 100 ওপৰত থকা কেইটা যোগ হৈ যাব ডাইৰেক্টলি কোনো টেনচন নোহোৱাকে এইটো ওপৰত হৈ যাব 9 তলত হৈ যাব 100 আৰু সেই একে টেকনিক এই টেকনিকটো লগাই লৈ কি কৰিব পাৰিব এইটো ৰুট অভাৰ 9 হয়নে ৰুট অভাৰ 100 এইটো হৈ গ'ল 3 এইটো হৈ গ'ল 100ৰ বৰ্গমূলটো 10 9ৰ বৰ্গমূল 3 এইটো 3/10 আৰু 3/10 যদি দশমিকত আহি থাকে কাৰণ অপচন আমাৰ পইণ্টত আছে হয়নে দশমিকত আছে গতিকে কি হ'বগে এইটো এটা শূন্য আছে যেনেকৈ অথনি মই দেখাইছিলো দশমিকৰ পিছত দুটা হেৰি মানে দুটা প্লেচ আছে কাৰণে 100 কৰিলো 4টা প্লেচ আছে কাৰণে মই 4টা শূন্য দিলো ইয়াত যিটো এটা আছে গতিকে কি কৰিব লাগিব 4টা শূন্য থাকোতে 4টা প্লেচৰ আগত দশমিক বহিছে দুটা শূন্য থাকোতে দুটা প্লেচৰ আগত দশমিক বহিছে গতিকে ইয়াত এটা শূন্য আছে ক'ত দশমিক বহিব এটা প্লেচৰ আগত 0.3 গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো শুদ্ধ উত্তৰ হৈ গ'ল এইটো দীঘল কুৱেশ্যন যেন লাগিছে দেখাত কিয় গম পাইনে মই এক্সপ্লেইন কৰি আছো কাৰণে ভাঙি পাতি কৰি আছো কাৰণে দীঘল হৈছে এইটো যেতিয়া আপোনালোকে এইটো ডাইৰেক্টলি গম পায় এইটো 64 মানে কিমান সহজে ওলাই আছে আপোনালোকে যেতিয়া এবাৰ দুবাৰ কৰিব গম পাব এটা চাওক 4টা আছে ন 4টা এতিয়া মই ডাইৰেক্ট কেনেকৈ লিখিম এইটো 0.01 আছে মই লিখি থ'ম তাকে 0.01 বুলি লিখি থ'ম কিন্তু এইটো যে 0.0064 আছে 64ৰ বৰ্গমূল 8 হয় ন আৰু যেহেতু 4টা জেগাৰ আগত আছে গতিকে মই তাক 2ত লিখি দিম এইটো এনেকৈ লিখি থ'ম মই এইটো মই এনেকৈ লিখি থ'ম এইটো লিখি দিম 0.08 ডাইৰেক্ট 64 ইয়াৰ কাৰণে 8 লিখক হয়নে দুটা শূন্য আছে তাৰ কাৰণে এটা শূন্য লিখক তেনেকুৱা নিচিনা ঠিক লগাওক 0.08 যদি 0.08 হয় তেন্তে এইটো কিমান হ'ব 0.09 হৈ গ'ল 0.09 9ৰ বৰ্গ মানে বৰ্গমূল 3 আৰু যে দুটা দশমিকৰ আগত দুটা ঠাইৰ আগত মানে প্লেচৰ আগত দশমিক আছে গতিকে এটাৰ আগত বহি যাব এনচাৰ এইটো 0.03 তেনেকৈ ডাইৰেক্ট কৰিব পাৰে এইটো তেনেকুৱা কিন্তু কিয় হয় কেনেকৈ হয় দেখুৱালো আৰু এইখিনি এনেকুৱা ধৰণৰ দুটামান প্ৰশ্ন কৰিলে এইটো শ্বৰ্টকাট ডাইৰেক্ট কৰিব পাৰিব আপোনালোকে নেক্সট ফিল আগবাঢ়ি যাওঁ বুজি পাইছে চাগে ন জনাবচোন কেনেকুৱা বুজি পাইছে নে নাই এইটো প্ৰশ্নলৈ the least number by which we multiply to the 11760 so that we can get a perfect square number
মানে কি ন্যূনতম সংখ্যাৰে 11760 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব 11760 তাৰ লগত কি পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব 2 নে 3 নে 5 এটা আৰু কেনে কৰিব এই যে আমি হেৰি কৰিছিলো ছুটি নিয়মৰ হৰণ কৰিছিলো মৌলিক উৎপাদক বিশ্লেষণ চিধা চিধি সেই কামটো কৰি দিয়ক 11760 সেই কামটো কৰি দিয়ক 11760 যেহেতু শূন্যৰে শেষ হৈছে 5ৰে হৰণ কৰিব পাৰি 5 দুগুণ 10 5 3 গুণ 15 2 থাকিলে 26 5 5 গুণ 25 1 গ'ল 0 5 দুগুণ 10 এবাৰ 2ৰে শেষ হৈছে 2ৰে কৰক 2 11 22 1 15 7 দুগুণ 14 1 নামিলে 12 6 দুগুণ 12 আকৌ 2ৰে কৰক 5 দুগুণ 10 17 8 দুগুণ 16 1 16 8 দুগুণ 16 আৰু এবাৰ 2ৰে কৰক 2 দুগুণ 4 1 9 18 9 দুগুণ 18 আৰু আকৌ এবাৰ 2ৰে কৰো 2 2 গুণে 2 4 দুগুণ 8 7 দুগুণ 14 147 ইয়াত এটা 147 2ৰে নাযায় কিন্তু যদি যোগ কৰি চাওঁ 4 কে 5 7 5 12 3ৰে যায় 3ৰে যদি যায় এটো কাৰণ বিভাজ্যতাৰ নিয়ম আছে ন যদি যোগফলটো কি হয় 3ৰে হৰণ যোৱা বিধৰ হয় তেন্তে গোটেই সংখ্যা 3ৰে হৰণ যায় গতিকে এটো 4 কে 5 7 5 12 12ক 3ৰে হৰণ যায় গতিকে 3ৰে ইয়াকো হৰণ যাব গতিকে 3 3 গুণ 4 3 গুণ 12 27 আৰু 9 3 গুণ 27 এটো 7 7 গুণ 49 যদি ভালকৈ চাই ইয়াত 2 জুৰিয়াকে আছে 7 জুৰিয়াকে আছে কিন্তু 5 আৰু 3 5 অকলশৰে আছে 3 অকলশৰে আছে 5 অকলশৰে আছে 3 অকলশৰে আছে তাৰ মানে 11760 ওকে সো এই 5ৰো না যায় মানে কি পূৰণ কৰিলে এটা পূৰ্ণ সংখ্যা পোৱা যায় আমি 5 পূৰণ কৰিলে নহব অকলে 3 পূৰণ কৰিলে নহব তাৰমানে আমাক ইয়াত আৰু এটা 5 লাগিব আৰু এটা 3 লাগিব গতিকে ইয়াৰ অপচনটো none of these হ'ব এটাও নহব তাৰ মানে এটাও শুদ্ধ হোৱা নাই গম পালে কাহিনীটো কি উৎপাদক বিশ্লেষণ কৰোঁতে আমি 11760 আমি কি পালো 5 বাকি 2 জুৰিয়াকে আছে বৰ্গ আকৌ দুটা 2 জুৰিয়াকে আছে তেতিয়াও বৰ্গকে পাইছো 3 অকলে আছে আৰু 7 জুৰিয়াকে আছে বৰ্গ হৈ কোন থকা নাই 5 আৰু 3 থকা নাই মানে আৰু এটা 5 লগাই দিলে 5 স্কয়াৰ হ'বগে আৰু এটা 3 লগালে 3 স্কয়াৰ হ'বগে 5 আৰু 3 একেলগে আহিব কিন্তু 5 আৰু 3 একেলগে আহিব অপচনত হয় 5 আছে নহয় 3 আছে একেলগে নাই বা 5 3 গুণ 15 নাই গতিকে অপচন কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব চাওচোন কি আছে none of this গতিকে এটাও নহয় তাৰমানে অপচন ইয়াৰে নেক্সট টু আগবাঢ়ি যাওঁ এইটো প্ৰশ্ন কি দিয়া আছে if sum of two numbers is 42 and their product is 437 then find their difference এতিয়া দুটা সংখ্যা ধৰক x আৰু y ধৰি লওক x আৰু y যেনিবা সংখ্যা দুটা আৰু সিহঁতৰ যোগফলটো দিয়া আছে আমাক 42 যোগফল 42 দিয়া আছে যোগ কৰিলে আৰু সিহঁতৰ প্ৰডাক্টটো x আৰু y যদি পূৰণ কৰে তেতিয়া পাই যাওঁ 437 ইয়াৰ বিয়োগফলটো সুধিছে মানে পাৰ্থক্যটো কিমান সুধিছে x y মানে আমাক কিমান সুধিছে এতিয়া এটো উলিয়াবৰ কাৰণে যদি আমি এক্সেল টেকনিক লগাও তেতিয়া লগাব লাগিব এনেকৈ x y হোল স্কয়াৰ ইকুৱেল x y হোল স্কয়াৰ আৰু এটো হৈ যাব -4xy আৰু এই টেকনিকটো কৰিবলৈ গৈ x y 42 স্কয়াৰ আৰু এটো 4 into 437 তাৰ মানে এটো xy ন এটো xy ভ্যালু পাতি দিলো 4 তে এখন কৰোতে কৰোতে ঢেৰ কিবা ওলাবগে মানে বহুত ডাঙৰ কিবা ওলাবগে গতিকে এই প্ৰশ্নটোত উত্তৰ উলিয়াবৰ কাৰণে শৰ্টকাট লগাব লাগিব এটা চাওক দুটা সংখ্যাৰ যোগফল দিছে 42 প্ৰডাক্টটো লগত থাকিব এনেকে এতিয়া সংখ্যা দুটাৰ যদি যোগফল 42 হয় বিয়োগফলটো কিমান হ'ব বিয়োগফল কেনেকৈ প্ৰেডিক্ট কৰিব যদি 42 যদি আছে ন 42 সংখ্যাটো চাওক আৰু 42 সংখ্যাটো এককৰ ঘৰত 2 আছে তাৰ মানে কি এটা সংখ্যা কি যুগ্ম সংখ্যা ইভেন নাম্বাৰ 2 আছে ন যদি হি ইভেন হয় যদি যোগফলটো যদি ইভেন হয় তেন্তে বিয়োগফলটো ইভেন হ'ব পাৰ্থক্যটো ইভেন হ'ব মানে যুগ্ম হ'ব গতিকে এটো চাই পেলাই আইডিয়া কৰিব পাৰি যে
পাৰ্থক্যটো কিমান নহ'লে এইটো কৰিব পাৰে এইটো কৰিলে বহুত সময় লাগিব তাৰমানে এইটো কৰি উলিয়াই পূৰণ কৰিলে আকৌ এইটো পূৰণ কৰিলে বিয়োগ কৰি আৰু বৰ্গমূল ল'লে কিমান দীঘল অংক এইটো গতিকে যদিও সি দেখাত বৰ্গমূলৰ ইউজ আছে কিন্তু এই শ্বৰ্টকাট এটা লগাব পাৰে যে যদি সিহঁতৰ যোগফল যদি সিহঁতৰ ধৰক ইভেন হয় যুগ্ম হয় তেনে বিয়োগফলটো সিহঁতৰ কি হ'ব যুগ্ম হ'ব আৰু ইজিলি চাওক অপশ্যনত 5, 7 আৰু 3 এই তিনিটাই অযুগ্ম কিন্তু 4টো হ'ল যুগ্ম গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ 4 এইটো ট্ৰিকটো এইটো মনত ৰাখিব ইফ sum of two numbers is even then difference is always even also if sum is odd then difference is also odd তাৰমানে যদি আৰু যোগফল যদি সিহঁতৰ হেৰি হ'ল ধৰক যোগফল ধৰক এটা 43 হ'ল মানে কি হ'ব এইটো চাব এইটো অড নাম্বাৰ বা অযুগ্ম জুৰীয়া সংখ্যা নহয় তেতিয়াহ'লে পাৰ্থক্য কি হ'ব অড হ'ব কিন্তু ইয়াত চাওক অপশ্যন এতিয়া কেনেকৈ দিব অপশ্যনত ধৰক 2 দিব 4 দিব 8 দিব মাজতে এটা সংখ্যা দি দিব ধৰক অযুগ্ম সংখ্যা এটা দি দিব সেইটো চাই পেলাই গেছ কৰিব যে আটাইকেইটা যুগ্ম দেখোন অবভিয়াছলি উত্তৰটো কি হ'ব 3 হ'ব বৰ বিশেষ কৰিবলগীয়া একো নাই ইয়াত এই প্ৰশ্নটোত নেক্সট আমি অ'কে এইটো কৰি চাওঁ এতিয়া এইটো পূৰণ কেতিয়া কৰিব কাক কৰিব বা আগতে কোনটো কৰিব সেইবিলাকো আছে ইয়াতে লগতে বৰ্গমূলটো আছেই গতিকে প্ৰথমে 65 আৰু 12 পূৰণ কৰিব লাগিব কাৰণ কি হয় যদিও বিয়োগ আছে পূৰণৰ কামটো আগত কি আছিল আমাৰ বদমাছৰ নিয়ম মতে মানে ব্ৰেকেটৰ কাম আগত কৰে নহ'লে অফ বা ৰৰ কাম তাৰপিছত ডিভিজনৰ কাম তাৰপৰা পূৰণৰ কাম যোগৰ কাম বিয়োগৰ কাম ইয়াত যোগ পূৰণ আৰু বিয়োগ এই তিনিটাৰ ভিতৰত আগত কোন আছে পূৰণ আছে ন পূৰণ আছে এতিয়া পূৰণৰ কামটো আগত কৰি ল'ব 65 × 12 কৰিব লগা হ'ল এতিয়া সহজ এইটো 130 এইটো 65 এইটো 65 0 5 3 8 এইটো 6 1 7 মোৰ লিখা বেয়া ভুল হৈ গ'ল 0 5 3 8 780 এতিয়া চাওক এতিয়া মই দুশাৰী কৰিলোঁ এইটো এশাৰীতে কৰিব পাৰি এইটো এক্সট্ৰা বস্তু এটা শিকাই দিছোঁ চাওক 12 কি কৰিব প্ৰথমে এই একককেইটা পূৰণ কৰক 5 দুগুণ 10 5 দুগুণ 10 হয়নে 5 × 2 10 10ৰ 0 লিখক তাৰপৰা এইটো ক্ৰছ কৰক ক্ৰছ মানে কি 6 দুগুণ 12 আৰু 5 এগুণে 5 গম পালে 6 দুগুণ 12 5 এগুণে 5 কি হ'ল 17 হ'ল হয়নে 0 লিখিছিলে এইফালে এক এটা বাকী আছিলে 17 লগত একটো যোগ কৰি দিয়ক হৈ গ'ল 18 18ৰ 8টো লিখক 8 লিখক থাকি গ'ল একটো থাকি গ'ল এবাৰ ই কৰিলে মানে এইটো কৰিলে তাৰপৰা এবাৰ এইটো পূৰণ কৰক 6 গুণে 6 6 গুণে 6 থাকিলে 1 হয়নে এইটো 1 থাকি গৈছিলে এইটো 780 এনেকৈ দুখৰীয়া পূৰণবিলাক এশাৰীতে এই টেকনিকটো লগাই উলিয়াব পাৰে আপোনালোকে কেনেকৈ কৰিলে গম পালে প্ৰথমে 5 আৰু 2 পূৰণ কৰিলোঁ 5 দুগুণ 10 10ৰ 0 লিখিলোঁ 1টো গ'ল হাতে 6 দুগুণ 12 5 এগুণে 5 12 5 17 সেইটো একে 18 হ'ল হয়নে আকৌ 1 গ'ল বাহিৰত 6 গুণ 6 6 1 7 এইটো আকৌ ৰিপিট চাব আৰু এইটো এটা ট্ৰিক সহজে পূৰণ কৰিব পৰা গতিকে এইটো হৈ গ'ল 780 যেনিবা 780 ইফালে -50 + 54 ওপৰত ৰুট অভাৰ আছে যোগটো আগত কৰিব লাগিব বিয়োগ আৰু যোগ আছে ন গতিকে এডিশ্যন ছাবট্ৰেকশ্যন আছে গতিকে বিয়োগতকৈ যোগটো আগত কৰিব লাগিব যোগ কৰিলোঁ 4 আধা পাছে 13 3 হাতে গ'ল 7 12 13 আৰু -50 এইটো যোগটো ভুল হৈ গ'ল 4 13 3 হাতে গ'লে 7 8 8 লিখিব লাগিব এইটো অ'কে 4 13 3 হাতে গ'ল অ'কে এইটো 8 লিখিব 834 -50 যেনিবা -50 834 -50 গতিকে কিমান হ'বগৈ আৰু আচলতে ইয়াতো কৰিব পাৰিলোহেঁতেন আমি +4 কৰি পেলাই এইটো অলপ দীঘলীয়া কৰিলোঁ মই ৰ'ব এইটো মোহাৰি পেলাওঁ দীঘলীয়া কৰি পেলালোঁ এনেকৈ দৰকাৰ নাই এইটো 780 হ'ল আৰু এইটো -50 + 54 মানে 4 কৰি দিওঁ বদমাছলৈ যাবই নালাগে -50 + 54 মানে 4 হৈ গ'ল 784 কেতিয়াবা দীঘলীয়া প্ৰচেছ মতে গৈ থাকিলে দীঘলীয়া হৈ গৈ থাকে 784 ৰুট অভাৰ 784 কিমান আছিলে মনত পেলাওক এইটো 27 আছিলে এনচাৰ মনত আছেনে যেনেকৈ আমাৰ 26 স্কোৱাৰ মানে আছিলে 676 আৰু 784 এইটো 27 নহয় সেইটো 729 27টো আছিলে 729 এইটো 28 হ'ব অবভিয়াছলি 28 হ'ব 28 784 হ'ব
আৰু আৰু ৰুট অভাৰ আছেতো, গতিকে 784 ওলোৱাৰ কাৰণে আপোনালোকে কোনোবাই 784 টিক মাৰি নিদিব, উত্তৰটো 28 হ'ব। 29 স্কোৱাৰ মানে কিমান আছিলে, যেনেকৈ 21 স্কোৱাৰ মানে আছিলে 441, 29 মানে আছিলে 841, হয়নে? 22 স্কোৱাৰ মানে আছিলে 484, গতিকে 28 স্কোৱাৰ মানে হৈ গ'ল 784। এইটো এনেকৈ মনত ৰাখিব পাৰি, গতিকে উত্তৰটো এইটোৱে হ'ব। চাওঁ ৰ'ব উত্তৰটো কি আছে। 28, উত্তৰ এইটোৱে। এইটো গতিকে আমি নেক্সট শ্লাইডখন আগবাঢ়ি যাওঁ। এইটো এটা আকৌ বৰ্গৰে প্ৰশ্ন এটা, ৰুট অভাৰ 1089 প্লাছ 3 কিহৰ বৰ্গৰ সমান, মানে এতিয়া ৰুট অভাৰ 1089 কিহৰ 1089 কিহৰ হ'ব, 30 স্কোৱাৰ মানে আছিলে কিহৰ 900, 30 স্কোৱাৰ মানে 900, গতিকে অবভিয়াছলি অলপমান বেছি হ'ব, 900তকৈ অলপ বেছি হ'ব। মই ডাইৰেক্টলি ক'ব পাৰোঁ 1089 মানে 33 হ'ব লাগে। কিয় গম পায়নে? কাৰণ চাওক, যদি 30 স্কোৱাৰ মানে 900 হয়, 900তকৈ অলপহে বেছি, 3 ঘৰ আগবাঢ়িব। আৰু কি হয়, 3 একক ঘৰ 3 থাকিলে বৰ্গত কি আহে, শেষত 9 আহে। ইয়াত 9 আহিছেনে, সেইটো আইডিয়া কৰি কৈছোঁ। আৰু যদি সেইটো মানে বিশ্বাস হোৱা নাই, পূৰণ কৰি চাওক, 33 হয়নে, 33 পূৰণ 3 3 গুণ 9, কি আছিলে 3 3 গুণ 9 2 18, 18 8 হাতে গ'ল 1, এনেকৈ 10। এইটো আমাৰ যে শ্বৰ্টকাটটো দেখাইছিলোঁ আপোনালোকক 1089, তাৰমানে এইটো ইকুৱেল 33, আৰু 33 প্লাছ 3, এইটো 33 হৈ গ'ল ন, এইটো প্লাছ 3 আছে, 33 প্লাছ কিহৰ স্কোৱাৰ সুধিছে, 33 প্লাছ 3 মানে 36, কাৰ স্কোৱাৰ ন এইটো, কাৰ স্কোৱাৰ, ইজিলি গম পায় আপোনালোকে কাৰ স্কোৱাৰ এইটো, 36 মানে 6 স্কোৱাৰ, 6 স্কোৱাৰ হয়নে, গতিকে অপশ্যনটো আমাৰ কি হ'ব, 6 হ'ব। গম পালেনে? এইটো 6, অপশ্যন 6 শুদ্ধ উত্তৰ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। অ'কে, অকণমান দেখাত টান টান যেন লগা হৈছে, হ'লেও কৰিব লাগিব আমি, এনেকুৱা প্ৰশ্ন যিহেতু আহিবলগীয়া প্ৰশ্ন এইবিলাক। 3 to the power n ইকুৱেল মোক 27 দিছে। এইটো সেই সূচকৰ ভূমি একে কৰাৰ চিষ্টেমটো লগাই দিওঁ। আৰু এইটো কি আছিলে, যেতিয়া ইয়াত 3 থাকে, মই যোৱা ক্লাছত কি কৈছিলোঁ, ওপৰত মই এইটো 1/3 লিখি দিব পাৰোঁ। এইফালে মই এইটো 3 ভূমিত, কাৰণ 3 আছে নে, 3 ভূমিত লৈ যায়, এইটো 3 কিউব যেনিবা এইটো, গতিকে ভূমি একে আছে হয়নে, গতিকে আৰু এইটো কি হৈ যায়, পূৰণ হৈ যায়, এইটো n/3 হৈ যাব, এইটো পূৰণ হয়, n আছিলে n আৰু 1/3 পূৰণ কৰিলে n/3 হ'ব, এইটো 3 কিউব, গতিকে ভূমি একে হয়নে, গতিকে কি হ'ব, যদি ভূমি একে সূচক সমান n/3 ইকুৱেল 3, দিছ ইমপ্লাইজ 3টো যদি এইফালে গুচি যায় কি হ'ব, 3 3 গুণ 9, n ইকুৱেল হৈ যাব 9। এইটো সূচকৰ টেকনিকৰ পৰা কৰিলোঁ কুৱেশ্যনটো, n ইকুৱেল 9 হ'ব, এনচাৰ আছেনে, এইটো অপশ্যন এ। আৰু তাত দেখাই আছে চাওক, এইফালে 3 আছে, এইটো 3 to the power n আছে, এইটো 27। এটা কাম কৰক, এই কিউব ৰুটটো আঁতৰ কৰিবলৈ কিউব কৰি দিয়ক ন, এইফালে কিউব কৰি দিয়ক আৰু এইফালেও কিউব কৰি দিয়ক, ই নাইকিয়া হৈ যাব, এই বস্তুটো গোটেইটো নাইকিয়া হৈ যাব, থাকি যাব 3 to the power n, আৰু এইটো 3 to the power 27 মানে 3 to the power 3, ওপৰত 3 to the power n, এইটো 3 to the power 3 3 গুণ 9, এইটো গতিকে n ইকুৱেল 9, এনেকৈ ওলায়। যেনেকৈ এতিয়া ধৰক এ, যদি বৰ্গডাল আঁতৰ কৰিব লগা হয়, ওপৰত বৰ্গ কৰি দিব পাৰি, যদি আঁতৰ হৈ যায় এইটো এ হৈ যাব, তাৰমানে বৰ্গ নাইকিয়া হৈ যায়। ঠিক তেনেকৈ যদি ঘনমূল আছে, ওপৰত যদি কিউব কৰিলে নাইকিয়া হৈ যায়, কিন্তু সেই সমীকৰণতে এপ্লাই কৰিব পাৰিব টেকনিকটো, পটককৈ নোৱাৰে, কৰি দেখালোঁ, এইটো সহজ পাব পাৰে, সেইটো সহজ পাব পাৰে, এইটো সহজ যেন লাগিছে মোৰ মতে, কাৰণ এইটো সূচকৰ নিয়ম এপ্লাই হৈ আছে, ঘনমূল 1/3 হৈ আহিলে বাকী সূচককেইটা পূৰণ হৈ যায়, যদি এটাৰ ওপৰত সেইটো সূচক থাকে, সেইটো n/3 হ'ল, এইফালে 3 কিউব কৰিলোঁ, ভূমি একে কাৰণে সূচক সমান, যিহেতু অলৰেডি ডিছকাছ কৰিছে কনচেপ্টটো, গতিকে এই 3টো ইয়াৰ লগত পূৰণ হৈ যাব, 3 3 গুণ 9, n ইকুৱেল 9, অপশ্যন সেইটো 9 ওলাব লাগে, 9। অ'কে, এইটো এটা সহজ প্ৰশ্ন, দেখাতহে দীঘলীয়া যেন লাগিছে। ইফ দ্য ডিফাৰেঞ্চ অফ 2 নাম্বাৰ্ছ ইজ 3 এণ্ড দ্য ডিফাৰেঞ্চ অফ দেয়াৰ স্কোৱাৰ্ছ ইজ 39, দ্য লাৰ্জাৰ নাম্বাৰ ইজ, ডাঙৰ সংখ্যাটো কি? আগৰ লগত একে নকৰিব আকৌ দেই, এই যুগ্ম অযুগ্ম কৰি নেপেলাব ইয়াক, কাৰণ দুটা সংখ্যাৰ পাৰ্থক্য 3 বুলি কৈছে, x আৰু y বুলি সংখ্যা ধৰি লওক, আৰু সিহঁতৰ পাৰ্থক্য
তিনি যেতিয়া তিনি হয় ডাঙৰ কোনটো বাৰু নিশ্চয় অনুমান কৰিছে যে আগৰটো ডাঙৰ এইটো সৰু কাৰণ ডাঙৰৰ পৰা সৰু বিগ কৰিলেহে ৰিজাল্টটো পজিটিভ হৈ ওলায় হয়নে গতিকে আগফালৰ ডাঙৰ এইটো সৰু x - y = 3 আৰু কি কৈছে ডিফাৰেন্স অফ দেয়াৰ স্কোৱাৰ্ছ ইজ 39 x ডাঙৰ y সৰু ল'লো আৰু x - y 3 এইটো গম পালো আৰু সিহঁতৰ বৰ্গৰ পাৰ্থক্য মানে বৰ্গৰ পাৰ্থক্য 39 বৰ্গ মানে কি কাৰ x আৰু y বৰ্গৰ পাৰ্থক্য তাৰমানে x স্কোৱাৰ আৰু y স্কোৱাৰ ডাঙৰটো মাইনাছ সৰুটো পাৰ্থক্যটো কিমান বুলি ক'লে 39 এতিয়া x স্কোৱাৰ মাইনাছ y স্কোৱাৰ এটা ফৰ্মুলা আছিল ন কি আছিলে x প্লাছ y x মাইনাছ y আগৰ ক্লাছত পাইছোঁ আমি 39 হয়নে গতিকে ইয়াত x মাইনাছ y ভেলু পাইছে আপোনালোকে x মাইনাছ y ভেলু পাইছে এইটো কিমান 3 3টো পাতি দিয়ক ইয়াত 39 x প্লাছ y 3 দৰে হৰণ কৰি দিয়ক এইটো 39 ডিভাইড বাই 3 মুখে মুখে কৰিলে কিমান ওলায় 13 ওলায় তাৰমানে পালে যে x প্লাছ y = 13 তো x মাইনাছ y 3 আৰু x প্লাছ y = 13 ডাঙৰটো কিমান সুধিছে মোক সুধিছে x কিমান x ৰ ভেলু সুধিছে মই ডাঙৰটো কাৰণ মই x ক ডাঙৰ হিচাপে লৈছোঁ মনে মনে হয়নে গতিকে x যদি দুইটা যোগ কৰি দিয়ক যোগ কৰিলে কি হ'ব গম পায়নে এইটো যে y আগত যে মাইনাছ আছে y আগত প্লাছ আছে y নাইকিয়া হৈ যাব চাওক হয় নহয় x মাইনাছ y তাৰ লগত x প্লাছ y যোগ কৰক এই সমীকৰণটো সোঁফালৰ সমান চিনৰ এইফালৰখিনি একেলগে যোগ হ'ব আৰু সমান চিনৰ এইফালৰখিনি একেলগে যোগ হ'ব 3 যোগ 13 তাৰমানে 3 + 13 x - y x + y যেতিয়া প্লাছ কৰি দিয়ক এইটো y মাইনাছ এইটো প্লাছ হয়নে দুটা কেঞ্চেল যাব নাইকিয়া হৈ যাব প্লাছ y মাইনাছ y নাইকিয়া হৈ গ'ল x আৰু x দুটা x আছে দুটা x মানে 2x এইটো 3 আৰু 13 যোগ কৰিলে হৈ গ'ল 16 গতিকে এইটো 2 হৰণ হৈ আহিব x 16/2 হৰণ কৰিলে 8 তাৰমানে x ৰ মান 8 ডাঙৰ সংখ্যাটো কি 8 এইটো উত্তৰ গতিকে চাওক ইয়াত কুৱেশ্যনটো বৰ্গ দেখি পেলাই বৰ্গৰ কুৱেশ্যন হৈ থকা নাই আছিলে কাৰ কুৱেশ্যন হৈ গ'লি আমাৰ যিটো আগৰ ক্লাছ আছিলে তাৰ আইডেণ্টিটি আছিল না আইডেণ্টিটিৰ টপিকৰ কুৱেশ্যন হৈ গ'লি এইটো মই ক্লিন কৰি দিওঁ আমি এনচাৰটো 8 হ'ব এইটো 8 নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া এইটো কুৱেশ্যনত আমি অ'কে 2.1 স্কুৱেৰ গতিকে 21 স্কুৱেৰ বুলি ধৰি লওক এইটো হৈ গ'ল 441 দশমিক এটা ঘৰৰ আগত আছে গতিকে ইয়াত আপুনি দুটা ঘৰৰ আগত দশমিক দিয়ক 4.41 হ'লগৈ আৰু সিফালে সেইটো √0.0441 গতিকে ইয়াত 441 বৰ্গ 21 হ'লগৈ বৰ্গমূল দুটা চাৰিটাৰ আগত দশমিক আছে গতিকে ইয়াত বৰ্গমূলৰ দুটাৰ আগত আহি যাব 0.21 গতিকে ইহঁতে যদি পূৰণ কৰিও দিয়ে কিমান হ'বগে 4.41 আৰু 21 দশমিকটো বাদ দিয়ক দশমিক নাই বুলি ধৰি লওক নাই বুলি ধৰে 441 আৰু 21 441 পূৰণ কৰিলে 401 এবাৰত যাব আৰু দুবাৰ কৰিলে 8 8 4 দুগুণা 2 এইটো 1 4 2 6 8 12 2 এটা গ'ল 1 8 1 9 9261 যিহেতু দুটা সংখ্যা ইয়াত দুটা আছে ইয়াত দুটা 2 2 4 চাৰিটা আগত দশমিক মানে ইয়াত দুটাৰ আগত দশমিক ইয়াত দুটাৰ আগত দশমিক আছিলে গতিকে ইয়াত 1 2 3 চাৰিটা আগত দশমিক পাতি দিয়ক এনচাৰ হ'ব এইটো 0.9261 এইটো গতিকে তাৰ পিছতে এনচাৰ 0.9261 ইয়াৰ পিছত অ'কে আৰু এটা প্ৰশ্ন আছে এইটো লাষ্ট ইয়াৰ মাই এজ ৱাজ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ নেক্সট ইয়াৰ ইট উইল বি কিউবিক নাম্বাৰ হোৱাট ইজ মাই প্ৰেজেণ্ট এজ যোৱা বছৰ মানে মোৰ বয়স এটা পূৰ্ণবৰ্গ সংখ্যা আছিলে আৰু এইবাৰ অহা বছৰলৈ পূৰ্ণ ঘন হ'বগৈ বৰ্তমান বয়স কিমান হ'ব ইয়াতে আছে বয়স ন আৰু এইটো একো ভাবি চিন্তি থকা বস্তু নহয় মানুহৰ বয়স 0ৰ পৰা 100 বছৰৰ ভিতৰতে ধৰি লওক 0ৰ পৰা 100ৰ ভিতৰত বৰ্গ সংখ্যা কি কি আছে 1 4 মানে 9 তাৰপিছতে 16 25 36 আছে তালৈ নাযাওঁ কিয় গম পাই নে কাৰণ অপশ্যনবোৰ ক'ত আছে এই 25ৰ ওচৰে পাজৰে আছে আকৌ সেই 0ৰ পৰা 100ৰ ভিতৰত ঘন সংখ্যা কি আছে বিচাৰক 1 1টো নিজে ঘন তাৰপিছতে 8 তাৰপিছতে 8ৰ পিছত 27 আছে 27 আৰু নাযাওঁ কিয় কাৰণ এইকেইটা ইয়াতে আছে এতিয়া চাওক যোৱা বছৰ মোৰ বয়স আছিলে এটা বৰ্গ পূৰ্ণবৰ্গ ইয়াৰ ভিতৰত কি আছে 25 বৰ্গ আছে এইকেইটাৰ ওচৰে পাজৰে হয়নে আৰু অহা বছৰলৈ মোৰ পূৰ্ণ ঘন হ'ব 27 তাৰমানে যদি চাই এই 21 22 23 24 25 26 27
যদি এই বছৰ বয়স মোৰ 26 বছৰ হয় তেন্তে যোৱা বছৰ মোৰ বয়স 25 আছিলে, তেন্তে অহা বছৰলৈ মোৰ বয়স 27 হ'বগে। এনেকুৱা ধৰণৰ কণ্ডিশ্যন আৰু বাকী ক'তো নাই, চাওক ইয়াত নাই, এইডোখৰ নিমিলে, ক'তো নিমিলে, অকল এইখন জেগাতে মিলে। গতিকে এইটো বৰ বিশেষ নাভাবিলেই হ'ল। যদি বৰ্গৰ ঘনৰ যদি আইডিয়াটো আছে, যোৱা বছৰ যদি মোৰ পূৰ্ণ বৰ্গ আছে মানে 25 বছৰ হ'ব লাগিব 5 স্কোৱাৰ, অহা বছৰলৈ মোৰ পূৰ্ণ ঘন হ'বগে মানে 27 হ'বগে, এই বছৰ বয়স কিমান মোৰ 26, গতিকে এনচাৰটো 26 হ'ব। একেবাৰে ইজি, দেখাত প্ৰশ্নটো ডাঙৰ, ট্ৰিকি প্ৰশ্ন কিন্তু এইটো। গম পালে নে এক্সপ্লেনেশ্যনটো কি? তাৰপিছত 26 হ'ব উত্তৰ। অ'কে, আজিলৈ মানে ইমানেই আছিলে প্ৰশ্ন। আৰু আজিৰ ডিছকাশ্যনটোত এটা দীঘলীয়া ডিছকাশ্যন হ'ল ঘন আৰু স্কোৱাৰৰ ওপৰত। কেনে পালে আপোনালোকে জনাব। যদিও এটা সহজ টপিক, কিন্তু আমি বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন আনিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যদি ইয়াৰ পিছৰ ক্লাছ হ'ব তাত আমি নাম্বাৰ ছিষ্টেম আৰম্ভ কৰিম। আৰু এই ক্লাছৰ ভাল বেয়া বা যিখিনি আছে আপোনালোকে মন্তব্য কৰি জনাব। আপোনালোকক ধন্যবাদ জনাইছোঁ। নমস্কাৰ।